স্কেলটো নাপাবলে থাকে কমত আছে হ'ব আমাৰ আচ্ছা না স্কেল নাই ৰাস্তা কোন পাই দি আছে না স্কেল পরে নিগলাইছে এফালে সাইড মান লাগে তালে সা তালে সা পুষ্পাল খাবে না Good morning. रीमा बोरा भागवती तेखेतर আজি জন্মদিন মানে হ্যাপি বার্থডে হয় গতিকে সকলোৱে হাত ধৰি মৰা আমি তেখেতৰ নামত আমি কেক কাটি আৰু কেকটো আনিছে আমাৰ অতি মৰমৰ চিফ গেষ্ট ডক্টৰ কানম্বিনী টেৰাপি তেখেতে ইমান দূৰৰ পৰা কেকটো লৈ আহিছে গম পাইছে যে আমাৰ স্কুলত টিচাৰ এজনীৰ মানে বাৰ্থডে আছে তোমাতে বই নিজে লৈ আহিছে মোৰ কাৰণে মেকি মই তেতিয়াহ'লে বাৰ্থডে এফালে আহক বাৰ্থডে প্ৰথমতে আমি বাৰ্থডে কেকটো কাটো তাৰপিছত আমি কাৰ্যসূচীটো আৰম্ভ কৰিম আহক লগতে আহক কোনোবা থাকক আমাৰ আম্বানী ওচৰে আমাৰ তুলসী Happy
charitable mission, especially দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি বিভিন্ন স্কুলত গৈ তেওঁলোকক আমি কিতাপ ফ্ৰী বুক ফ্ৰী বেগ আৰু জোতা চুইটাৰ এনেকৈ আমি বিতৰণ কৰি আহিছোঁ এই বছৰ আমাৰ লাষ্ট ইয়াৰ হ'ব গতিকে আমাৰ স্পন্সৰ আমাৰ ফৰ্মাৰ টিচাৰ ex teacher Indra Baidu তেখেতে যথেষ্ট আমাক সহায় কৰিছে কাৰ্বি আংলং লাইভ নিউজ চেনেল গতিকে আমাৰ নিউজ চেনেল ফালৰ পৰা আমি এই কাৰ্যসূচীটো আজি আপোনালোকৰ স্কুলতে আমাৰ 3 বছৰ শেষ কাৰ্যসূচী হ'ব গতিকে ইয়াত আমি প্ৰথম কাৰ্যসূচী হৈছে আমি আৱেৰনেছ প্ৰগ্ৰামটো হাতত লৈছোঁ আৱেৰনেছ প্ৰগ্ৰামটো ল'ৰা ছোৱালীবিলাকক কেনেকুৱা আমি প্ৰফেচনেল কোৰ্চ এইটো বিষয়ে আমি তেওঁলোকক আৱেৰনেছ দিম নিজকে কেনেকুৱা হেলথি লাইফষ্টাইল কেনেকুৱা মেইনটেইন কৰিব লাগিব এইবোৰ কথা আমি আৱেৰনেছ প্ৰগ্ৰাম হাতত লৈছোঁ আৰু দ্বিতীয়তে আমি ফ্ৰী বুকছ বেছিকৈ আমি আনিব পৰা নাই তথাপিও আমি 50জন ষ্টুডেণ্টৰ কাৰণে আমি ফ্ৰী বুকছ আৰু লগতে কলম এনেকৈ আমি বিতৰণ কৰিম আৰু আমাৰ প্ৰধান শিক্ষক ছাৰে আমাক কৈছে যে চাইকেল আছে গতিকে চাইকেলো আমাক আমি 3-4জন ষ্টুডেণ্টৰ কাৰণে আমি আজি বিলাই হৈ যাম মানে ষ্টাৰ্ট কৰিম আৰু গতিকে কাৰ্যসূচীটো আৰম্ভণি নকৰাৰ আগতে আমি তেখেতৰ আত্মাৰ কাৰণে স্পেচিয়েলি লেট দুৰ্গা তেৰম্পী আপিকা তেৰম্পী তেখেতৰ নামত আমি কাৰ্যসূচীটো আৰম্ভণি কৰিম গতিকে তেখেতৰ নামতে আমি এখনি ফটো আছে ফটোৰ আগত আমি চাকি জ্বলাম গতিকে আই উড লাইক টু ৰিকুৱেষ্ট মিষ্টাৰ প্ৰতিবিম্বী দেনগাঁও বৰ্ড চেয়াৰমেন সকলোৱে হাত চাপৰি মাৰা সবে নীলুৰ কাকণ্ডা আমাৰ মেনেজিং প্ৰেচিডেণ্ট ছাৰ সুদীপ বিজ্ঞান Keep silent. Thank you. Sit down. Chief guest is Dr. Kadambini Terampi. Daughter of late Surendra Kumar Teran and Sadhani Romnihan and wife of Dr. Pankaj Teran of Romnihan. Dr. Kadambini Terampi is a distinguished academician and library figure. She served as an assistant professor in the Department of History at Difu Government College, Difu Karbi Anglong, Assam. A diligent and self-made woman, Dr. Terampi has dedicated herself to the service of society in various capacities. She has been an executive member of Karbi Lamai Namai, a life member of Assam Sahitya Sabha, and the Northeast History Association (NEHA), as well as the president of Assam Recitation Council of Karbi Anglong and the Karbi Women's Writers Forum.
Her remarkable contributions to literature and education have earned her numerous national and international awards. Recently, she has honored with the prestigious Panorama International Literature Award and was selected as the delegate for a program organized by the Writers Capital International Foundation. A recognition of her invaluable contributions to literature and education, this edition is presented in her honor with deep appreciation and respect. আজি আমাৰ মাজত তেওঁ ইমান দূৰৰ পৰা আহিছে মই দুদিন তিনিদিনৰ ধৰি তেখেতক মই ফোন কৰিয়ে মানে বাইদেউ আহিব পাৰিব নে নাই কাৰণ তেখেতৰ একদম খুব বিজি শ্বেডিউল থাকে ইণ্টাৰনেশ্যনেল কামতো ব্যস্ত থাকে আৰু আমাৰ অসমৰ সাহিত্য সভাৰ লগতো প্ৰায় জড়িত থাকে আৰু কাৰ্বি মহিলাৰ ভিতৰত তেওঁই প্ৰথম হ'ব সকলোৱে হাত চাপৰি মাৰা গতিকে তেওঁ আপোনালোকৰ মাজত আহিছে গতিকে তেওঁ যি ক'ব আপোনালোকে একদম ভালকৈ শুনিব হা একদম লাইফত বহুত কামত আহিব গতিকে তেখেতক আমি আমাৰ স্কুল ফালৰ পৰা তেখেতক আমি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ সকলোৱে হাত চাপৰি মাৰা ডক্টৰ কাদম্বিনী তেৰাংগী প্ৰফেচৰ Romparpi, daughter of Bernard Rompar, former principal of Difu Government College, and Lina Terangpi has established herself as a dedicated and accomplished medical professional born on January 15, 1997. She displayed a remarkable intelligence and diligence throughout her academic journey. She completed her schooling at Kaziranga English Academy in Guwahati, where she consistently excelled in her studies with a strong passion for medicine. She pursued her medical degree at Davao Medical School Foundations in the Philippines. After successfully completing her studies, she undertook her internship at Difu Medical College Hospital, gaining valuable hands-on experience in patient care. Currently, Dr. Romparpi serves as the medical officer under the National Health Mission (NHM) at Parkuk Pahar Primary Health Center in Karbi Anglong, Assam. Her commitment in Difu to public health and her dedication to serving the community reflect her deep sense of responsibility towards improving healthcare in the region. As she continues her journey in the medical field, we extend our heartfelt best wishes to Dr. Jennifer Romparpi. Fulam Gamusari Adonai Officer, Dr. Jennifer Romparpi. Please. Can we start the kita menjualan nami kita di pom dunia itu dia apa? Di tapi anak lagi kita lama ni itu margin bukan lah, antum berapa? Lalu itu kacing online, amar Denno Municipal Board Chairman, amar kar Denno hase prothom town hua, prothom chairman. আৰু অকল চেয়াৰমেন বুলি নহয় তেখেতে গোটেই নমনি সমষ্টিৰ তেখেতৰ লিডাৰশ্বিপত বহুতখিনি ডেভেলপমেণ্ট হৈছে আমাৰ ডেমগাঁও বজাৰটো পুৰা সলনি হৈ গৈছে তেখেতৰ নেতৃত্বত গতিকে তেখেত আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ কাৰ্বি পোহৰে আদৰণি জনোৱা হৈছে মিষ্টাৰ প্ৰদীপ ইংগী চেয়াৰমেন ডেমগাঁও বৰ্ড থেংক ইউ সো মাছ উপস্থিত আছে Managing Committee President Sir Sudhir Dikka. তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ কাটুই ডাইৰেক্ট এটা খুব ডেডিকেটেড টিচাৰ আৰু তেখেতৰ গাইড তেখেতৰ স্কুলৰ কাৰণে তেখেতৰ স্কুলৰ পৰা বহুতখিনি ব্ৰাইট ষ্টুডেণ্ট ওলাই আহিছে এতিয়া মেক্সিমাম ষ্টুডেণ্টবিলাক ডক্টৰ হ'ল ইঞ্জিনিয়াৰ হ'ল অতিকে মৰমৰ আমাৰ কাৰ্বি আংলঙত বেষ্ট টিচাৰ তেখেতৰ হোল কেৰিয়াৰ এজ এ টিচাৰ ষ্টুডেণ্টক কেনেকুৱা গাইড কৰিব লাগে কেনেকুৱা ষ্টুডেণ্টক পঢ়াব লাগে ডেডিকেটেড তেওঁ নিজে ইমান দূৰৰ পৰা খোজকাঢ়ি আহে আৰু স্কুল বৰষুণ বতাহ দিলেও স্কুল কেতিয়াও ক্ষতি নকৰে আৰু স্কুল নিজৰ এজ এ প্ৰফেচনেল ডিউটিটো তেওঁ ভালকৈ কৰাৰ কাৰণে কাৰ্বি আংলং সমাজ কাউন্সিল ফালৰ পৰা বেষ্ট টিচাৰ তেখেতক প্ৰদান কৰা হৈছিল আৰু আজি এখন কাৰ্যসূচী ডনাৰো হয়
আৰু thank you so much ma'am. Former teacher ma'am Indira Trophy. তেখেতকো আমি ফুলাম গামোচাৰে আদৰণি জনাব পাৰিম। সকলোৱে পাইছে মানে পাইছে চাগে তেখেতৰ কষ্ট আছে টিচাৰ আমাৰ ছ'চাইটিৰ কাৰণে বহুতখিনি কৰি থৈ গৈছে আৰু কৰি আহিছে গতিকে তেখেতক কাৰ্বি আংলং লাইফ ফালৰ পৰা অশেষ ধন্যবাদ মেম সকলোৱে হাত চাপৰি মাৰা মেমৰ কাৰণে গোটেই জীৱনটো ষ্টুডেণ্টৰ কাৰণে আৰ্পিত কৰা হৈছে গতিকে তেখেতক থেংক ইউ ছ' মাছ আৰু আমাৰ মষ্ট ডাইনেমিক our Dengaon Higher Secondary School principal তেখেতকো আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ স্যাৰ আৰু ইয়াৰ খেতি জানে ছাৰৰ কথা মই অলপ ক'ব বিচাৰিছোঁ ছাৰ কাৰ্বি আংলং লাইফ ফালৰ পৰা আমি প্ৰত্যেক বছৰে বেষ্ট ক্লিনলিনেছ স্কুল এৱাৰ্ড আমি তেনেকৈ তেওঁলোকক আমি এৱাৰ্ড দি আহিছোঁ বিভিন্ন স্কুল LP স্কুল হাই স্কুল কলেজ যোৱা লাষ্ট টাইম আমি ধৰ্মপী কলেজত দিছোঁ আপোনালোকৰ স্কুলতো দিছোঁ গতিকে ছাৰক আমি থেংক ইউ ক'ব লাগিব কাৰণ ছাৰক আমি যেতিয়াই ফোন কৰোঁ ছাৰ আপোনালোকৰ স্কুলত আমি এনেকৈ কাৰ্যসূচী ল'ব বিচাৰিছোঁ এনেকৈ এৱাৰনেছ প্ৰগ্ৰাম ল'ব বিচাৰিছোঁ এনেকৈ কৰিব বিচাৰিছোঁ তেখেতে সদায় আমাৰ লগত ছাপোৰ্ট কৰে গতিকে ছাৰ আপুনি সদায় আমাৰ সমাজৰ লগত সদায় জড়িত অকল আপুনি প্ৰফেচনেল আছে নট আছে টিচাৰ আপুনিও সমাজৰ কাৰণে কিবা এটা কৰিম বুলি আপুনি সদায় আগ্ৰহ যিটো আপুনি ছাপোৰ্ট দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ সকলোৱে হাত চাপৰি মাৰা আৰু আপোনালোকৰ ষ্টুডেণ্টৰ ছাপোৰ্ট লাগিব ন স্কুলত যদি চিপছ লেটাৰ চেটাৰ পৰি থাকিলে আপোনালোকে নিজে বুজি ল'ব আপোনালোকৰ স্কুল হয় আপোনালোকৰ ক্লাছৰুম হয় প্ৰথমতে মই আটাইলৈ আদৰণি জনাইছোঁ বিভিন্ন কাৰণত স্বাগত আমাৰ এই আগনি কবত চলি থাকোঁতে মাজতে চিনাকি দিব খুজিছোঁ আমাৰ একদম ভাইটি পৰিশ্ৰমলৈ আমি বিদ্যালয়ৰ তৰফৰ পৰা গামোচা এতিয়া বিকমে লিখিত কৰি আছে বহুত কৰিছে আৰু যিমান কষ্ট কৰে আৰু ভগৱানে শক্তি দিয়ক আৰু নাথাকিছে ইয়াৰ লগতে আমি আমাৰ কেমেৰাত থকা আমাৰ ভাইটি আমি আকৌ চিনাকি খুজিছোঁ এখন গামোচা দিওঁ অনবৰতে আমাৰ বিদ্যালয়ত তেওঁ আহি থাকে আমাক সহযোগিতা কৰাই আমি চিনাকি খুজিছোঁ গামোচাই মই পুনৰবাৰ মাইক্ৰফোনটো ক'বলৈ আগবাঢ়িছোঁ বহুত বহুত ধন্যবাদ ছাৰ Please speak to me. Thank you, sir. Thank you, sir. Thank you. আৰু যদি কোনোবা আহে আমি আজিৰ এই এৱাৰনেছ প্ৰগ্ৰামলৈ মই আদৰণি জনাইছোঁ আৰু আমাৰ মঞ্চত উপস্থিত হোৱা প্ৰফেচৰ কানমণি বাইদেউ জেনিফাৰ বাইদেউ তাৰোপৰি চেয়াৰমান ইঞ্জিনিয়াৰ ডাঙৰীয়া এছএনচি প্ৰেচিডেণ্ট সুদীপিকা ছাৰ আৰু আমাৰ এই প্ৰগ্ৰামৰ স্পনচৰ ইন্দিৰা বাইদেউ প্ৰমুখে বিক্ৰম প্ৰসাদ কেমেৰা পাৰ্চন লগতে আমাৰ টিচাৰ ষ্টাফ এণ্ড মাই ডিয়াৰ ষ্টুডেণ্টছ আটাইৰে সহায় সহযোগিতা নিয়ম শৃংখলা ডিচিপ্লিন সকলো আশা ৰাখি
আজিৰ এই এৱাৰনেছ প্ৰগ্ৰেমটো আগবঢ়াই নিবলৈ আগবাঢ়িছোঁ। তাৰ আগতে পুনৰবাৰ মই আজিৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ জেনিফাৰ বাইদেউ তথা আমাৰ কাননী বাইদেউক অনুৰোধ জনাইছোঁ। তেখেতসকলৰ বহুত সময় আমাৰ বাবে দিছে। ইমান টাইট চিডিউল প্ৰগ্ৰেম থাকে তেওঁলোকৰ। তাৰ মাজতে আজি আমাৰ দেৰগাঁও হাইস্কুল ডিপুৰ পৰা বহুত দূৰ, প্ৰায় 100 কিলোমিটাৰ। তথাপিতো আমাৰ মাজলৈ আহিছে আমাক কিবা শিকাবৰ কাৰণে। আমি কিবা শিকিম, আমাক কিবা গাইড দিব, সেয়া আশা ৰাখিছোঁ। আৰু ইয়াৰ আমাৰ সহযোগিতা আগবঢ়াইছে আমাৰ টাউনগুৰি চেয়াৰমেন তথা আমাৰ এছএমচি প্ৰেচিডেণ্ট তথা অন্যান্যসকলে। চবকে মই আজি অনুষ্ঠানৰ আদৰণি জনাইছোঁ আৰু কাৰ্যসূচী আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। গতিকে সময়বিলাক বেছি লছ হ'ব খোজা নাই। প্ৰথমতে মই আজিৰ এই অনুষ্ঠানটিৰ বিষয়ে তেখেত আমাৰ অনুভৱ সম্পৰ্কে ক'ব। আমাৰ প্ৰথমতে মই অনুৰোধ জনাইছোঁ এইবোৰ অবজেক্ট of this program চমুকে আমাৰ বিক্ৰম ভাইকে ক'ব। চমুকে এইবোৰ অবজেক্ট of the meeting. Respected President Sir, লগতে Chief Guest Dr. Kadumini Therapy Baidu, Guest of Honor Dr. Jennifer Romparty, Managing Committee President Sudhir Sir, লগতে Respected Pradipti Damaria, Board Chairman, and respected teachers and non-teaching staff and my dear students. আজিকালি প্ৰফেশ্যনেল কোৰ্স হৈ গ'ল। আজিকালি একাডেমিক ক্ষেত্ৰত হৈছে মাত্ৰ BA MA পঢ়ি লাভ নাই। আজিকালি চব ক্ষেত্ৰতে টেকনিকেল হৈ গ'ল, মানে প্ৰফেশ্যনেল কোৰ্স হৈ গ'ল আজিকালি। এতিয়া আমাৰ ফৰ এক্সাম্পল আমাৰ ইয়াত মেডিকেল কলেজ আছে। আমাৰ মেডিকেল কলেজত চাকৰি কিমানজন পাইছে? আমাৰ ইয়াৰ কাৰ্টিঙৰ ল'ৰা ছোৱালীবিলাকে কিয় পোৱা নাই? কাৰণ তেওঁলোকে প্ৰফেশ্যনেল কোৰ্স শিকা নাই, তেওঁলোকে টেকনিকেল শিকা নাই, তেওঁলোকে লেবৰেটৰী শিকা নাই। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক যিমানখিনি তেওঁলোকে এক্সাম লিখিছে তেওঁলোকে পোৱা নাই। এতিয়া ইয়াত আম্বানীয়ে ইয়াত আমাৰ কিবা বায়'গেছ বহাব। আমাৰ ইয়াত CCI আছে, যিটো চিমেণ্ট ফেক্টৰী আছে, ইমান ডাঙৰ চিমেণ্ট ফেক্টৰী 1975 ইয়াত ষ্টাব্লিছ কৰা হৈছে। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে চাকৰি নাপায়। UPৰ পৰা আছে, বিহাৰৰ পৰা আছে, দিল্লীৰ পৰা আছে। কিয়? কাৰণ আমাৰ ল'ৰা ছোৱালী অকল BA MA পঢ়িছে, সিহঁতে প্ৰফেশ্যনেল কোৰ্স শিকাই নাই। ইয়াততো চব ইঞ্জিনিয়াৰিং লাইনে আছে। গতিকে প্ৰফেশ্যনেল কোৰ্সৰ বিষয়ে আমি এৱাৰনেছ এইটো হাতত লৈছোঁ। লগতে আমি ফ্ৰী বুকছ ডিষ্ট্ৰিবিউশ্যন স্পেচিয়েলি এৱাৰনেছ প্ৰগ্ৰামৰ কাৰণে আজি আমি কাৰ্বি আংলং লাইভ নিউজ চেনেলৰ পৰা আমি অৰ্গেনাইজ কৰিছোঁ। আৰু স্পেচিয়েলি আই উড লাইক টু থেংকছ আৱাৰ প্ৰিন্সিপাল ফৰ ছাপৰ্টিং আছ। এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। থেংক ইউ। Thank you, Vikram, for your very good speech. Now, I would like to request our coordinator sir to deliver some speech about this program. আমি ভবিষ্যতে কি কৰিম? আমাৰ যিটো আমাৰ কাৰ্যকলাপ লাইব্ৰেৰী যিটো আমাৰ কাৰ্য হাতত লৈছে, ছাত্ৰ ছাত্ৰী অলপ মটিভেট কৰিবৰ কাৰণে, ভাল পথত যাবৰ কাৰণে কি কৰিলে ভাল হ'ব, ছাত্ৰ ছাত্ৰীসকলে কি দিশ পালে ভাল হ'ব, এই বিষয়ে আমাৰ জেনিফাৰ বাইদেউ বা আমাৰ কানুনী বাইদেউ জনাব। তথাপিতো তাৰ আগে আগে মই অনুৰোধ জনাইছোঁ আমাৰ পৌৰ্ণিমী ডাঙৰীয়া টাউনগুৰি চেয়াৰমেন, তেখেতক মই অকণমান চমুকৈ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। থেংক ইউ।
সম্মানীয় সভাপতি মহোদয়, আজি এৱাৰনেছ প্ৰগ্ৰেমত আমন্ত্ৰিত অতিথি আমাৰ সন্মানীয় হেৰাংবী বাইদেউ আৰু ডক্টৰ ৰংভাৰ্বী বাইদেউ, লগতে উপস্থিত থকা সন্মানীয় আমাৰ দেনগাঁও মানচিনাই ইংলিছ স্কুল ইংলিছ হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল তথা আমাৰ এইখন স্কুলৰ মেনেজিং কমিটি প্ৰেচিডেণ্ট সুধীৰ টিকা ছাৰ, লগতে আজি এই সভা স্পন্সৰ কৰা এখন স্কুলৰ পৰা ৰিটায়াৰ টিচাৰ ৰবি বাইদেউ আৰু এইখন স্কুলৰ আজি উপস্থিত থকা ষ্টাফ লগতে ছাত্ৰ ছাত্ৰীসকল, মই সকলোকে মোৰ ফালৰ পৰা কাৰ্ডম দিছোঁ। কাৰ্ডম বিশেষকৈ আজি এই কাৰ্যসূচীটো কাৰ্বি আংলং লাইফৰ পৰা ঠিক কৰা হৈছে বুলি মই গম পাইছোঁ। খালি মোক ফোন কৰিছে আপুনি সেইদিনা 20 তাৰিখে 10 তাৰিখ 10টা বজাত দেনগাঁও হাইস্কুলত আহিব লাগে, সেইখিনিয়ে গম পাইছোঁ। ইয়াত কি প্ৰগ্ৰেম আছে সেইটো মই ডিটেইলছটো নাজানো, কিন্তু ইয়াত আহি পাই জানি পেলাই মই খুব সুখী হৈছোঁ। কাৰণ সকলো ছাত্ৰ ছাত্ৰীলৈ যেনেকুৱা প্ৰশিক্ষণ, এই প্ৰশিক্ষণটো আমি সদায় পাই থকাটো দৰকাৰ আছে। উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি প্ৰশিক্ষণ দিয়াটো খুব দৰকাৰী বুলি মই ভাবোঁ। গতিকে আজিকালি উঠি অহা ল'ৰা ছোৱালীয়ে বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত বেছি মনোযোগ দিয়াটো কম হয়। আজিকালি যুগটো মোবাইলৰহে বেছি উঠি অহা ল'ৰা ছোৱালীবিলাকে বেছি ব্যৱহাৰ কৰে। এই মোবাইলৰ পৰাও যে আমি কিছু জানিব লগা বিষয় আছে, মানে not alone कि धर्मीय समर्थन के हेतु मोबाइल पे से इसी के कचावी ना ताजे फलांग मुदा पे लासे मोबाइल alam lagi tu हेतु kenangan kini नहीं iklan kenceng alaman ke मोबाइल हेतु कीपैड मोबाइल से tu sedang nona mana iklan tu bangke non kisuli bangke smartphone से tu di alang ke nola pakai smartphone tu situ ke dia lase apun amen masih smartphone tu lase ki ena buka lasu apun ke nunda di smart ini smart kali produk mo emina light hande palang muda kahai lase ame prodhome paisu keypad phone সকলোৱে আমি কিপেড ফোনে পাইছোঁ, তাৰপিছত আহি এতিয়া স্মাৰ্টফোন পাইছোঁ আমি, নামে স্মাৰ্ট। গতিকে যোনে এই স্মাৰ্টফোন ল'ব, এই স্মাৰ্টফোন লোৱাকেইটাও স্মাৰ্ট হ'ব লাগিব, সেই ব্যক্তিও স্মাৰ্ট হ'ব লাগিব। যদি স্মাৰ্ট নহয় ভৱিষ্যতলৈ এই ফোনৰ পৰাও অন্ধকাৰ হ'ব পাৰে। কিন্তু আমি ফোন ল'ব নালাগে বুলি নহয়, ফোনো ল'ব লাগে, দৰকাৰ আছে ফোন লোৱা। গতিকে আজিকালিৰ দিনটো আমি দেখিছোঁ, আগতে আমি দেখিছোঁ এনেকা আছিলে মা দেউতাৰ শ্ৰী চৰণৰ সেৱা লৈ ৰাতিপুৱা আমি ওলাই গ'লে ঘৰত আহি পালে মা দেউতাৰ ভৰিত আমি সেৱা লওঁ। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে
এই যুগটো পাহৰি গৈছে বা আমি দেখিয়ে নাপাওঁ আজিকালি আপনার প্রাণত নীল তোমাতে নহল বাংকে হেমপেন কেবার উঠতে এপো পায়া কেংদি চারদম কাং সে হেবা হাদি আহির তুমে হাং কনসি পারজি নাংলে রপিতা এপো পায়া কেংদি চারদম জি ননা লমকে লাসনা দিন বাং আবিদেন লমকে লাসে নাংলে তুমহান কাদু গবে ভন্তা anutin apa ya punta nang itu mereka mau armisi armeng itu paman nunang mana ke dokter engineer paman nang officer nang paman hidung officer paman nang usi anutin apa ya punta aning kamata ba amang kehimang sedangnya ini tu mereka kacau libang hala epoi pai nak kamata bang litum tibuji jeda epoi pai ko som se thang nang pachau lima labang ke litum cemata thede tadi lase aprang se school nang ba ko pore di epoi pai ko som se school nang to iduma epoi pai pata hang lang kan se cemata se school nang di nepo ne pai ko anak du pene akitab lang nang pipenteng lo address lang nang pipenteng admission nang pipenteng lo ko ano le kisung pen nitung han school lang patun lasi nitung tap chawli pipa mene pen warni si nepo ne paya mahang pakla lang pulaso akihiman si ining kamat dower udang te arni si bangke akan tu yang dengar dengar. Lalu arni si bangke pini itu manglu doktor lah parti wajib. Arta kadang itu menjimbar kaya soalan tu. Kad doktor mana lu? Alang li kami lasuk kacau li nak kaya kita aning itu kemat hati. Ni kemana tenjun nanti palsu kemat hati bajani sini. Arta wipin minta doktor mana? Kasi nang itong doktor na manunji, sedami nang itong kacawli ba, ay kita mathatid nang kacawli na ningi sibat mathatid nang din. Kasi ilitong bang kato ba ilitong han lahay hui aputha nang apathan di han bangke karbiang long life pen ke hapondo apu bailo bang henido apen nili han patingue alang litung bensi litung kartu howe cini konpo lapen alang litung ke tham pon alam mangke litung anutin lah hedi ining kibidun pakanang po alang litung nangkapat nangke khan alam mangke ali gitu nang litung mafat ali gitu di alam ni nang thampon po lase nang litung kai kita Burisa isipin pen Agidun pamepen laso nangke khanalam jak munangli bong nangli mumar atau mengata hemdam je thanam tek lapuan ja agidun nangko lase moi bihek digolia puriboni bisabe amar lora swali bilake jitu ma deotar jitu hupun ei hupunor kothatu আজিকালি ল'ৰা ছোৱালীবিলাক কোনো এজনো চিন্তা নকৰে মা দেউতা সদায় সপোনত দেখি পায় মোৰ ল'ৰা ছোৱালী এদিন অফিচাৰ হওক ডক্টৰ ইঞ্জিনিয়াৰ হওক ভাল মানুহ হওক কিন্তু এই ল'ৰা ছোৱালীবিলাকে স্কুল অহাৰ আগত মা দেউতাৰ মুখত চাই পেলাই স্কুল আহিলে তেতিয়া বুজি পাব যে মোৰ মা দেউতাই কিমান কষ্ট কৰি পেলাই মোক স্কুলত পঠাইছে কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক সেই চিন্তা ধাৰণাবিলাক নাইকিয়া হৈ গৈছে গতিকে আৰু চুমকে ক'ব দিছে আৰু যেতিয়া মই আমাৰ বাইদেউ দুজনী আছে মন্ত্ৰিত অতিথি তেখেতসকলৰ পৰা ভালকৈ শুনক আৰু মূল্যৱান কথাবিলাক আপোনালোকক কৈ যাব আপোনালোকে যাতে ভালকৈ শুনি পেলাই ঘৰৰ তোমালোকক ভাইটি ভণ্টিসকলক বুজাব পৰাকে এই কথাবিলাক লৈ পেলাই
ঘৰত ভাই ভণ্টিসকলক বুজাব লাগে এই মই সকলোকে ধন্যবাদ দি পেলাই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ নমস্কাৰ তেখেতে বহুত ভাল কথা কৈছে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ তেওঁলোকৰ মাক দেউতাকৰ পিতৃ মাতৃৰ যি আশা ভৰসা কেনেকৈ ৰাখিব লাগে অলপ ক'লে ছাত্ৰ ছাত্ৰীসকলে আশা ৰাখিছোঁ কথাবিলাক বুজিব Now I would like to request our guest of honor respected Jennifer Nambati ma'am তেখেতে ডিফুৰ পৰা আহিছে তেখেতে সমাজৰ কাৰণে বহুত কাম কৰি আহিছে বিভিন্ন ঠাইত ঘূৰিছে পৃথিৱীখন দেখিছে বিভিন্ন ঠাইত ঘূৰিছে গোটেই গম পাইছে এতিয়া কিছুমান আমাৰ প্ৰব্লেম থাকে সেই প্ৰব্লেমৰ বিষয়ে আমাৰ বাইদেৱে জনাব তাৰ লগে লগে তাৰ যিটো আমাৰ সলিউশ্যনৰ উপায় how we can solve a problem she will give us some advice মই অনুৰোধ জনাম ডক্টৰ জেনিফাৰ ভাৰতী বাইদেউ আপুনি Good afternoon, everyone. I would like to thank Karbi Anglong Life and then the principal of Dengao High Secondary School and the president and the chairman of Town Committee Dengao for giving me this opportunity to stand before you and give you some awareness about health. So I'll be mixing both English and Karbi. I'm not so fluent in Assamese. Also, I'm more comfortable in English, but I will try my level best to make you all aware, general awareness about the health. Okay. So first of all, we think, what does it mean to be healthy? We usually think that being healthy means we don't have any sickness. Mani itu mani kisu kabi mani ebangki. Sorek suruh babi domisnya nasi si cuma thama tidi. So kisu abis pulote hai. Tapi normal only kisu kelar. That's kali. We should also think about our mental health also. It's very popular these days. There are many organizations which they are taking up in this mental health program. It's very important. Mane mental health hai di. Itu mang important thing. Non na tu ki non school bichari aso marlo mati. Non school bichari gunki itu kana na stress ne do. Mane exam ta doji, lapuna basic activities, co-curricular activities ta do. Itu koso se lasan jar aruki ke manage unji masuk mane pressure itu ta do mati, athu mati ta. Once upon a time, I was also a school student just like you. I gave my boards 10 years ago. So by looking at you, I understand what kind of problem you all must be facing right now as the students for class 12 also. So like I would just like to emphasize on that. How do you handle mental pressure despite other problems which we are having in our regular life? Okay. So mane noni na thandi bang ki koso si mit lasan ja itu tension stress ke dopena ku thak tami itu koso si kita pulhi unchi ma koso si mane lasan ja stress ke sok ta dolo hai mane la stress do ustami koso si unki handle unchi ma de so la personal function ko so first of all non malong ki imithang personal life is ni na share ko hai ni imithang kami mane class 7 पे की class 12 पर की इंसान तक hostel से दो hostel लोग की ना तो चीज़ लोग सोची माँ सब मने आधा प्रांग थोड़ा प्रांगिंग सब ता timing सी सब ता management जी माँ दीदी तभी लसो आ timing पे कोसों सी नहीं इंसान तक चार्ली उन्मा कोसों सी किथे उन्मा लसो की मने ना तुम आप उठा दो non ना तुमकी नंचे को तुम दो जी by chance मने ना इन्हीं पिना suppose that so ekta topic bolo chari lo school long ki na padhai lo buji de tabe hem ta mere piki sitting ni de ikma tv so basi na mithang tumta
kali nang cerpi ay juno o la su topic nang lindo ma ko nang charge me lo iki nang cerpi thek ko nang cerpi thek ko te tata nang tu hai nang tu mani chithan seloi lo kulote mani at this time the same ko kali kotha mani exam prang gi nang angkong le mani belek a topic pe ni chithan the khali la educational la ho pini nang hari pathik serje topic pe chithan lo puti at least before the exam gi nang tu lapan ma tension ya velo o la ta tang te lang la ta tang te lo o ni ke la ta buchi je de puti at least tapel mangki nang tum ki mani time ki mani safe food puja nahi ni tarsa si ni mani tu hostel ki दूर के है belek belek aku thak ta tu tik tik hedi ko curricular ki sasai claim nei suba se poson ko rumaro da me ting tum bangki ijir mani tum pensi tora pet ma didi rumro ini rapet ko sata ini rapet ko bangi bangi thom to nang pia problem no to mani la char dia puthak hedi o ni rasna puji de ran puti ni ta alang han bujai ko alang ki buji dia topic ni ta bujai ko rasna puti at least mani ijir pi nang bujai lo puti buji che tik kali mutha mani ini ke pupi mani nang tuma language asal si cinti ko mati ola sana ko ini ta buji the mani buji che tik mati ti sumusi nang tula sana da bini rasna puti nang tula time the safe ko di exam prang ki lapan tension ta velo mati ti athema exam prang ki ke revise ko ma da so topic ta kanti lang ko ekta mani tension li tik mati ti rasna ta kunda bi mo inge late de kali khali ki puri jo takli ahutin belek akapre hema problem de kokta hai tension ko o ni bai so de puso de ko matha o koson puri asana dogok ti tik mati ti rasna kusami nang chirpi dhana chithan ta mi la subject ke chithan men ki problem ke solve se tik tik kinta me at least mane ipu ki mane chiso thanda che ki kare hamare che share lo pura thi nang chirpi nang close friends noi friends ke liye tami nang ki teacher da do mati ऐसा friend mani nang ki share un मैं ni rasna problem lo ko nang ki dax do get tik da che share un ko at least athe manon ki sokta mane la high tension lo ko aja to ko insu ki rasna lo ko king no na chodang no tik ma tik tension no pute la tension ki la high chu tham pen ki mane ni hala so du ki ola chu ko achi so re mi che ta hai indamya phian ki e o ka pran hasi pa hin no la ka mati a phian la a bosor chober lo pute king no hor no bani kotha la pen muti chithan se ro lo chi share no at least mane problem ni solve si kusami la pan ki mane la ki handi ko mati sajata dan kumita kali jadi ci sharing tu tiputi ni tak ni kisi ni magi jadi ni le peni ki matha tu tension tu puti tu ni sun diary te chemendi diary dong to ikino dong ki phone do kusami phone dong kami nang notes to phone ni hedi mane hedi sun personal journal usun hedi ekta app do hedi dak ci share te at least mane aja ni problem solve si kusami hai no ko sada ni jelo phone ki no ki kijui ta ho ki si patu la hai pen si mani lang ro tik mati di la pen la khali games kijui chohan sani mati mobile ke belek te na YouTube ke nang sami suppose non la so topic buji ni na YouTube no search no belek movie ta Hollywood full la hai lang pen muti la so topic ni buji ni de to YouTube ta lang na la online ta mi na kuri ta mi mani judi ajo phiro li buji ni sami mani aki ni our side si lang nang ko la nili nang ko kali ki mani movie suvi ta lang de ne suppose in a day at least for 1 hour nang mind ke relax han ki puri ta hai ta phinang philo ko movie ta bi room ta mi aju ta mi inta mi phone ta nang aki ni our side ta mani utilize ko nang chi la ki mi tha ho por lo na ko so se la so phone ki use nang chi ma te la ta lo ginang diary lo ka tok ta mi kali ki nang physical activity माने exercise का हो एकिंग के दाम तमे एकता form of exercise को मत याथमा in a day at least 30 minutes ना कि तुम physical activity के क्लियर करनी आंसी माने healthy lifestyle के माने तुम range ठीक सुबह से लंके के दाम पर मांगोय माने अच्छी सो टांगने ना करके आगे के दाम मजा कर दी अच्छी सो प्राप्त चला जाता है ना सोचा दिन के कभी जुटे जुबी लाफिलो skipping rope तमे ने ना तुम ला John on belek khela ke do ma titi la running race ho jogging hai ta na bi on la jati athema physical health det kali la supon na health na mental health hi na ko chi so pathanda ko la na exercise kuli lo puti la ta la lo ikinon nitum alo so marto mane no alo so tum bemar ke mane achi so nita athema non long
सीक्लेम वो मदीदी पार्को बना थी एक लोंग की मने ओ निकलसन इतने अच्छी क्लोथिंग की है लोंग मती ऐसा जरा प्रॉब्लम लोगों की people untuk kita, aku pun tu kira sesuatu problem apa mati. Jadi तुम्हारे सुखी normal aku lebih soal problem luar ke, common भी cuma ini normal aku. Ekta bangki itu asiso काम है भी क्लेम कर लो, इचो ना नता लो, बिसी भाग itu की chips taho, sunjata Pepsi, Coca-Cola लाही से बिसी जो नुकसान मती दी, लाही bangki asiso मने पाकों चेक नंपो, especially आर्डर्स तो खाली है दी, ला इचो पाकों में कुछ एकिस नहीं. Health मांगेला सो a monthly cycle थी the regular food लादे तक करी physical activity तक ले लंची आंटे रखूं healthy lifestyle लेगी दोन क्वार्टर्स दोगला दिन इनके लिए सोचेसी ये बांगेला पान पेन पांतों कोपो पेनी नका चुनिंग दो मा doubt lapan इनके I would just like to end this speech with this. Thank you so much. Thank you so much, ma'am. Amar itu amar asto health. Ami iba kam mau lagi le. Ami orang pernah kamu noy. Health is wealth. Asto lagi le. Amar kam hoga. बोले हमारे हेल्थ तो बेक उठा बोलते के मैंने विभिन्न प्रकार कोले तामिलों ने हमें निजोर स्वास्थ्य होमवर्क के हमारे जिन प्रॉब्लम ये प्रॉब्लम लाभनी ट्रायल को लगे कोल्पो बन बुला स्वास्थ्य होमवर्क हमें पढ़ाई बी अलर्ट हमें अलर्ट होमवर्क लगे आसाम लोग कैसे नहीं Asalompi Sodhaspor Haji Awareness Programmer Sabhapatitw Kora Sabhapati Mohodoy Logote Amar Nimontrito Otithi Terampi Baideo Rongpharpi Baideo Aru Prodhibinti Sir Logote Amar Higher Secondary This is Chairman, okay. Tigga sir, logote uposthiত আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল জয়তে আজি এৱাৰনেছ প্ৰগ্ৰেমত আমাৰ দূৰ দূৰণিৰ পৰা বাইদেউ দুগৰাকী আহিছে তেখেতসকলে বহু মূল্যৱান ভাষণ তোমালোকক আগবঢ়াব মনোযোগ দি শুনিবা সেইটো তোমালোকৰ ভৱিষ্যত জীৱনত বহুত কাম দিব আজিকালি ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰিছে একেবাৰে MA লৈকে তাতে চাকৰি বহুতে পাইছে কিছুমানে পোৱা নাই সেইকাৰণে মই এটা কথা ক'ব খোজো আমি যিসকল ল'ৰা ছোৱালী পঢ়িবলৈ ওলাইছোঁ তেখেতসকলে টেকনিকেল ফালেও গুৰুত্ব দিব লাগে যিখিনি শিক্ষা আমি আমাৰ সন্মুখত দেখিছোঁ সেইবিলাক আগবাঢ়ি যাব লাগে এতিয়া বাহিৰৰ পৰা অহাসকলে আমাৰ ডিব্ৰু মেডিকেল কলেজতে তেওঁলোকে টেকনিচিয়ান যথেষ্ট বাহিৰৰ পৰা অহা পাইছে আমাৰ ইয়াৰ ল'ৰা ছোৱালীও সেইখিনি পাবলগীয়া সেইকাৰণে মই এতিয়াই ক'ব খোজোঁ এইবিলাকো গুৰুত্ব দিব লাগে তাৰপিছত যিকোনো কাম মেকানিকেল হ'লেও গাড়ী বনোৱা স্কুটাৰ বনোৱা সেইবিলাকো শিকিব লাগে তাৰপিছত দোকান দিয়া হ'ল বিজনেছত ব্যৱসায় বাণিজ্য এতিয়া কেইদিনমান আগতে নিউজ লাইভ কাৰ্বি আংলং লাইভে দেখুৱাইছিলে আমাৰ দেল্ল অঞ্চলত ক'বলৈ গ'লে যিটো উন্নতি হৈছে খৰাং ল'বলগীয়া ইয়াত মাইকী মানুহ হওক বা যিমান আছে ইয়াত মাংস বিক্ৰী কৰা তেল কাপোৰ কানি তাৰপিছত কম্পিউটাৰ দোকান আমাৰ বেছিভাগ লোকেল মানুহে বেছি আৰু ইয়াৰ পৰা ডক্টৰ হোৱা ইঞ্জিনিয়াৰ কৰা আমাৰ ল'ৰা ছোৱালী বহুত আগবাঢ়িছে বুলি মই অনুমান কৰিছোঁ গতিকে উঠি অহা এই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীকো মই আহ্বান কৰিছোঁ তেওঁলোকেও
সেইবিলাক ক্ষেত্ৰত আগবাঢ়ি যাব লাগে মনত ৰাখিব লাগে কি কৰিলে ভৱিষ্যতে মই কিবা এটা কৰিব পাৰিম সেইটোৱে মনত ৰাখি সেইখিনি কথা মনত ৰাখি আগবাঢ়ি যাব লাগে পিতৃ মাতৃয়ে কিমান কষ্ট কৰি স্কুলত পঢ়াইছে গতিকে এইখিনি কথা মনত ৰাখি এতিয়া বুজি নাপাব পাৰা কিন্তু এটা সময়ত যেতিয়া বয়স হৈ আহিব তেতিয়া সেইখিনি কথা অনুতপ্ত হ'ব মই কিয় ভালকৈ নকৰিম কিয় মই কথা নুশুনিলোঁ গতিকে এতিয়া সময় থাকোঁতে যিসকল ব্যক্তিয়ে কথা ক'ব বা তোমালোকক কিছুমান আগবঢ়াই যোৱা কথা উদ্দীপনা দিব সেইবিলাক কথা মনত ৰাখি আগবাঢ়ি যাব লাগিব পঢ়াৰ ক্ষেত্ৰতে হওক বা কিবা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতে হওক যিকোনো কামতে হওক আগবাঢ়ি যাব লাগিব অকল পঢ়াই নহয় তাৰ লগতে কাপোৰ কানি বোৱা বিভিন্ন ডিজাইন বনোৱা সেইবিলাকো কাম মানে কাম অজস্ৰ কৰিবলগীয়া কাম বহুতো আছে যদি মন মেলে তেনে কাম নকৰোঁ এতিয়া আমাৰ ইয়াতো ওচৰে পাজৰে ইণ্ডাষ্ট্ৰী কিছুমান খুলিছে তাতো আমি আগবাঢ়ি যাব পাৰোঁ পঢ়িলে মানে এতিয়া জাগিৰোডত হেৰি চিপছ ইণ্ডাষ্ট্ৰী খুলিছে টাটাই মানে সেইখিনি অৰ্গেনাইজ কৰিছে তাতো বহুত মেকানিক লাগিব বহুত ইঞ্জিনিয়াৰ লাগিব গতিকে সেইবিলাক কথা এতিয়াৰ পৰা যদি তোমালোক মনত পুহি ৰাখা বা আগবাঢ়ি যোৱা সেইখিনি আমি চুবগৈ পাৰিম সেইখিনি আমাৰ হাততে আহিব কৰ্মৰাজি এতিয়া মই অকল এটা বিষয়তে লোৱা নাই বিভিন্ন বিষয়ত এটা দুটাকে মই কৈ যাব বিচাৰিছোঁ আৰু হোটেল আজিকালি জাগাই জাগাই ধাবা খুলিছে ইয়াৰ পৰা গ'লে আমি গুৱাহাটীৰ লাইনত কিমান ধাবা পাওঁ তাতো চেফ আছে হোটেল ৱেটাৰ আছে মেনেজমেণ্ট কৰিছে সেইবিলাক ইমান ধুনীয়াকৈ চলাই লৈছে আমাৰ ইয়াতো তাত চাইলে আমাৰ ইয়াতো যদি আমি চেষ্টা কৰোঁ তেনেকৈ নিশ্চয় ফলপ্ৰসূ হ'ব গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে অনুৰোধ কৰোঁ আমি যিকোনো কাম যিকোনো বস্তু আমি শিকিবলৈ ওলাইছোঁ সেইখিনি যাতে আমাৰ ভৱিষ্যত জীৱনত বহুতো আমাক কি কৰে সহায় কৰে আগবাঢ়ি যোৱা তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মকো এইখিনি বাট দেখুৱাই যাব পাৰোঁ আমি আজি আছোঁ কাইলৈ নাই এতিয়া তোমালোক আকৌ এদিন আমাৰ বয়সৰ হৈ আহিলা তেতিয়া নতুন প্ৰজন্মক তোমালোকো সেইখিনি কথা শিকাব পাৰিবা তোমালোকৰ আদৰ্শই মেইন বস্তু প্ৰথমে নিজক ঠিক কৰি লোৱা তাৰপিছত সমাজক আগবঢ়াই লৈ যাব পাৰিব গতিকে মই সকলো ছাত্ৰ ছাত্ৰীকো ইয়াতে কওঁ মানে যিকোনো ক্ষেত্ৰত আগৰ দিনৰ মাটি বাৰী ঢেৰ আছে আমাৰ আজো ককা আইতাহঁতে খেতি বাতি কৰি কিমান ফচল পাইছে আজিকালি এডোখৰ মাটিতে কেনেকৈ আমি ফচল ঘৰ কৰিব পাৰিম সেই ক্ষেত্ৰত আমি জ্ঞান পাব লাগিব এডোখৰ মাটিত আমি দুবছৰ কেনেকৈ আমি খেতি কৰিম দুবাৰ কেনেকৈ খেতি কৰিম তেতিয়াহে আমি খাবলৈ পাম তাৰপিছত বেচিবও পাৰিম সেইবিলাক কথাও আমি শিকিব লাগিব গতিকে এগ্ৰিকালচাৰৰ ফালে আমি গুৰুত্ব দিব লাগিব আৰু ছোৱালীবিলাককো কৈছোঁ ভৱিষ্যতে নিজৰ প্ৰতিসন্ততিকো শিক্ষা দিবৰ বাবে নিজৰ সেইখিনি থাকিব লাগিব শিক্ষাৰ লগতে কৰ্মৰাজি সেইখিনিও থাকিব লাগিব গতিকে মই আৰু কিমানো কম বাইদেউসকলে বহুতো মূল্যৱান কথা আগবঢ়াব গতিকে তেখেতসকলে কৈ যাব মই আৰু বেছি নকওঁ সদৌ শেষত মই কাৰ্বি আংলং লাইফ কোঅৰ্ডিনেটৰ তেখেতকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সহযোগী তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিমান বেছি কথা কওঁ মই ছাত্ৰ ছাত্ৰীসকলক মই সেইটোৱে বাৰে বাৰে অনুৰোধ কৰিছোঁ সেইখিনি কৰিব পাৰিলে ভাল হ'ব নেকি যি সৰু বস্তু এটা হ'লেও গতিকে সেই বস্তুটো সৰু বস্তু নাভাবি যি অকণমান বস্তু হ'লেও তোমালোক সাদৰেৰে গ্ৰহণ কৰিবা
আজি 3 বছৰ মোৰ মাতৃৰ নামত তেখেতে এগৰাকী শিক্ষয়িত্ৰী আছিল তেখেতৰ নামত মই ছাত্ৰ ছাত্ৰী কিবা এটা সৰু অনুদান এটা আগবঢ়াম বুলি ভাবিছোঁ তাৰপিছত এতিয়া মই ৰিটায়াৰ হ'লোঁ কৰ্মৰত অৱস্থাতো সেইখিনি মনোভাৱ মোৰ আছিল গতিকে মই তোমালোককো অনুৰোধ কৰিছোঁ নিজৰ লগতে সমাজকো আমি আগবঢ়াই লৈ যাব লাগিব অকল মই অকলে ভাল হৈ যাম ডাঙৰ হৈ যাম First of all, garden to all. I'm Dr. Kathleen Janvi, Assistant Professor, Department of History, Nipur Government College. So today, this Charitable Vision Count Awareness Program, I'm very much happy to be with you. First of all, respected Principal Konam Chandra Das, Pradeep Inti Sir, Chairman, Town Committee, Indira Kopi Madam, retired teacher and best teacher of this school, I come to know. Then Mr. Betan Mohela, Chairman VDC, and all the teachers, those who are present here, teaching staff, non-teaching staff, and all the students, those who are present here. And along with, I also wanted to give my love to Dr. Jennifer Ramparpi. She was giving a speech on mental health and how to cope with this, to the dear students. So I'm very much happy to meet you, especially I'm coming from Difu to see first time in Dangaon High School. I'm very much happy, and also I want to give my congratulations to Karbi Anglong Life to giving this opportunity to speak with a few words with you. So because the coordinator himself tell me that some of the students, they cannot understand English, so I will give my lecture in English and Assamese. প্ৰথমতে মই আপোনালোকক কাৰণ জনাইছোঁ মোৰ ফালৰ পৰা মোৰ খুব ভাল লাগিছে ডাংগাঁও প্ৰাথমিক হাই স্কুললৈ আহিছোঁ কাৰ্বি আংলঙলৈ এখন বহুত পুৰণি স্কুল বুলি মই গম পাইছোঁ ইয়াতে আমাৰ মাজত কাৰ্বি আংলঙৰ যিমান EMCM আছে লগতে আমাৰ মাজত বিশিষ্ট লোকসকল এখন স্কুলৰ পৰাই পঢ়ি গৈছে মই অলপ আগতে আমাৰ Pradeep Inti Sir from গম পাইছোঁ যে ইয়াতে যিমান আগৰ CM EM সকলো ইয়াতে পঢ়ি গৈছিলে লগতে আজি সমাজত বিভিন্ন স্তৰত কাম কৰি আছে পদ্মশ্ৰী ধনেশ্বৰ ইঞ্জিনিয়াৰো তেখেতেও ইয়াৰ পৰাই পাছ কৰিছে বুলি মই গম পাইছোঁ গতিকে মোৰ খুব ভাল লাগিছে আজি আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ মই আপোনালোকৰ আগত মোৰ নিজৰ যিখিনি মানে মই এতিয়ালৈকে মই যিখিনি মোৰ মানে ষ্টেজটো মই আপোনালোকৰ আগত যদি ক'ব পাৰিম মই নিজকে ধন্যবাদ বুলি ভাবিছোঁ মই নিজকে এতিয়াও শিকি আছোঁ ভাবিছোঁ মই নিজকে কেতিয়াও মই টিচাৰ বুলি মই ভবাই নাই মই নিজকে এতিয়াও ষ্টুডেণ্ট বুলিয়ে ভাবোঁ আৰু মই প্ৰতিটো দিনেই কেনেকৈ মই শিকিব পাৰিম
কিবা এটা মই আজি ইয়ালৈ আহিছোঁ এতিয়া মই আপোনালোকৰ স্কুলখন ভালকৈ চাইছোঁ ইয়াৰ পৰা মই কি শিকি লৈ যাব পাৰিম আৰু আমাৰ ষ্টুডেণ্টবিলাকক জনাব পাৰিম এইটোৱে মই বিচাৰিছোঁ মোৰ এটাই খুব দুখ লাগে যে আমাৰ কাৰ্বি আংলং শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰা অঞ্চল বুলি এতিয়াও জনা যায় এইটো যেতিয়া শুনি পাওঁ মোৰ খুব দুখ লাগে আৰু বেছিকৈ দুখ লাগিছে যে এইখন স্কুলৰ পৰা ইমান কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বহি থকা EM সকলো এইখন স্কুলৰ পৰাই পাৰ হৈ গৈছে বুলি শুনি পাইছিলোঁ তেওঁলোকে নিশ্চয় ইয়াত এটা খুব সুন্দৰ অডিটৰিয়াম দিব লাগিছিলে টিচাৰসকলৰ কাৰণে এটি ভাল জিৰণি গৃহ আৰু আজিকালিতো আৰু এটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিম আজিকালি ট্ৰিজেণ্ডাৰ কমিউনিটি বুলি এটা কমিউনিটি আছে তেওঁলোককো এটা লেট্ৰিন আৰু বাথৰুম এক্সট্ৰাকৈ দিবলগীয়া হয় আজি মোৰ মূল বিষয় হৈছে আপোনালোকক শিক্ষাৰ যে আমাক মই নিজেও মই এজন বিজ্ঞানৰ ছাত্ৰ হ'ব বিচাৰিছিলোঁ কিন্তু মোৰ দেউতা খুব ষ্ট্ৰিক্ট আছিলে দেউতা আছিলে চুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ গতিকে মোৰ দেউতাৰ লগত মই বিভিন্ন অসমৰ বিভিন্ন ঠাই যোৰহাট গোলাঘাট ডিব্ৰুগড় গুৱাহাটী নগাঁও মই ঘূৰি ফুৰিছিলোঁ গতিকে মই তেখেতৰ লগত ইমানখিনি মানে ফ্ৰী নাছিলোঁ কথাবোৰ মই ভালকৈ ক'ব নোৱাৰিছিলোঁ সেইটো কাৰণে সেই সময়ত এটা এইজ গেপো আছিলে আৰু মই জনা নাছিলোঁ যে এইকেইটা ছাবজেক্ট ল'লেহে মানে মেডিকেল কৰিব পাৰিব দেউতাৰ ইমান ষ্ট্ৰিক্ট হোৱাৰ কাৰণে মই ভাবিলোঁ তেখেতে এবাৰ এজন ডক্টৰৰ লগত কনচাল্ট কৰিলে তাই কেনেকৈ এটা কৰিব পাৰিব যে ভালকৈ সেই সময়ত সেইটো নাছিলে এই দৃঢ়তাটো নাছিলে সেইকাৰণে আপোনালোকৰ এতিয়া হায়াৰ ছেকেণ্ডেৰী যোনবিলাকে হায়াৰ ছেকেণ্ডেৰী কৰিব তেওঁলোকে CUT দিব লাগিব CUT এক্সামৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব আৰু আপোনালোকে এতিয়া যেনেকৈ এতিয়া কৈ গৈছে যে আমাৰ ইয়াতে বহুত ধৰণৰ কাৰিকৰী শিক্ষাৰ অভাৱ আছে আমি খালি MA আগৰ দিনতো কাৰ্বি ল'ৰা ছোৱালী মেট্ৰিকত 3rd ডিভিজন পোৱাই বহুত যথেষ্ট বুলি ভাবিছিলে কিন্তু এতিয়া সেইটো দিন নাই আজিকালি আপোনালোকে ডিপুত যদি যায় আপোনালোকে গম পাব সকলো পিতৃ মাতৃৰ অভিভাৱক তেওঁলোক খুব কনচাৰ্ণ হয় তেওঁলোক নিজৰ ল'ৰা ছোৱালীক শিক্ষাৰ লগতে খেলা ধূলা কেৰেটে ডেন্স সকলোতে লৈ গৈছে মই এতিয়া আপোনালোকৰ মাজত আহিকিনি আপোনালোকৰ মাজত থকা বহুমুখী প্ৰতিভাৰ এজন ছাত্ৰ আংশক ৰক্তিক লগ পালোঁ তেওঁৰ বিষয়ে আমি গম পালোঁ তেখেত এগৰাকী ভাল সুন্দৰ গান গায় লিখে ড্ৰয়িং কৰে লগতে তেখেতে ভাল নাটক কৰে বুলি এতিয়াই গম পাইছোঁ মোৰ খুব ভাল লাগিছে গম পাই যে আপোনালোকৰ মাজত ইমান প্ৰতিভা আচল কথা হৈছে আমাৰ প্ৰতিভা বহুত আছে কিন্তু আমি লাজ কৰোঁ হয়নে নহয় আমাৰ উই হেভ এ অবষ্টিকল আমাৰ যোনটো অবষ্টিকল আছে আমি যে খুব লাজ কৰোঁ ষ্টেজত গ'লে হাত ভৰি কপি যায় হয়নে নহয় এইটো হ'ব নালাগে আপোনালোকে এতিয়া নিজকে হেৰি কৰক আপোনালোকৰ ওচৰতে কাৰ্বি আংলঙৰ ভৱিষ্যত আছে এতিয়া আপোনালোকৰ মাজত ইন্দি ডাঙৰীয়া আহিছে ইন্দি ডাঙৰীয়াৰ ওচৰত আপোনালোকে অৱগত কৰক আমাক এইটো লাগে আমাক সেইটো দিয়ক ছাৰ আমাক এতিয়া এনেকুৱা লাগে তেওঁক কওক তেওঁ এজন বহুত মানে সহায় কৰি দিব পাৰিব আপোনালোকৰ প্ৰব্লেমবিলাক তেওঁ লৈ যাব পাৰিব হয়নে নহয় আপোনালোকে এনেকৈ ধৰণে পঢ়ক এলাহ লাগিছে মোৰ আজি মোৰ পঢ়িব মন যোৱা নাই মই নপঢ়োঁ মই মোবাইলকে চাই থাকিম মোবাইল বেছি চাই নাথাকিব মোবাইল চাই থাকিলে চকুটো যাবই লগতে পিঠিৰ বিষ হ'ব মেণ্টেল ষ্ট্ৰেছ হ'ব নিজক মানে কোপ কৰিবলৈ বহুত হেৰি হ'ব এতিয়া মই আহিছোঁ আপোনালোকৰ মূল উদ্দেশ্যলৈ যে আপোনালোকে পঢ়ক কিন্তু তাৰ মাজতে আপোনালোকে কি ধৰণৰ কাৰিকৰী শিক্ষা আছে ছোৱালীসকলে পঢ়াৰ লগতে আপোনালোকে হিন্দীও পঢ়ক ক্লাছ 6ৰ পৰা আপোনালোকে হিন্দী পঢ়া আৰম্ভ কৰি দিয়ক যেতিয়ালৈকে আপুনি হায়াৰ ছেকেণ্ডেৰী পাব তেতিয়ালৈকে আপুনি হিন্দীত MA পাছ কৰি দিব MA পাছ হৈ যাব প্ৰভূত বুলি আছে আপোনালোকে সেইটোতো এডমিশ্যন লৈ লওক তাৰপিছত আপোনালোকে আজৰি সময়ত আপোনালোকে বিউটিচিয়ান শিকক যোনসকলে বিউটিচিয়ান শিকে তাৰপিছত আপোনালোকে শিকিব পাৰে আজিকালি ইয়াতে যিহেতু আমাৰ ইয়াত থলুৱা খাদ্যৰ খুব হেৰি আছে আপোনালোকে যদি গুৱাহাটীত দেখা পায় আপোনালোকে দেখি পাব গুৱাহাটীত কিমান ল'ৰা ছোৱালী IITৰ পৰা পঢ়ি আহি নিজে থলুৱা খাদ্যৰ হেৰি কৰিছে আৰু আপোনালোকে যদি গম পায় আপোনালোকে জানিব যে আমাৰ কাৰ্বি আংলঙৰ এটা পাৰ্ট হয় এইটো নগাঁৱৰ এইখিনি পুৰণিগ্ৰামৰ এইটো পাৰ্টত এটা আছে মানে কাৰ্বি থলুৱা খাদ্যৰ এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট আছে যোনখন ৰেষ্টুৰেণ্টত দেখি বিদেশী মানুহ আহে লগতে আপোনালোকে যদি কাজিৰঙালৈ যায় আপোনালোকে দেখি পাব তাত কাৰ্বি ঔদ্যোগিক অঞ্চলত বহুতো এনেকুৱা মানে জিৰণি ঘৰ আছে য'ত মানে মানুহ টুৰিষ্টবিলাক আহি থাকিব পাৰে থলুৱা খাদ্যও দিব পাৰে এইখিনি আপোনাৰ মা দেউতাক সকাহ দিব যদি আপোনাৰ বাৰীত অকণমান ঠাই আছে আপোনালোকে তাতে তামোল গছ লগাওক এইবোৰ বিক্ৰী কৰক ডিপুত এটা তামোল গছৰ দাম 30 rupees হয় জানো আপোনালোকে এনেকৈ কৰক এইটো কাৰণে ভাবিব আমাৰ ল'ৰা ছোৱালীবিলাকে বেগটো ল'বলৈ খুব লাজ কৰে বজাৰলৈ গ'লে চব্জিৰ বেগটো ল'বলৈ লাজ কৰে কিহৰ লাজ লাগে বা আমিতো আলু ভাজি চব্জি আনি খাওঁৱে কিহৰ লাজ কৰিব লাগে হয়নে নহয় যদি তোমাৰ দুখন হাত নাই ভৰি দুখন নাই চকু দুটা নাই তেতিয়া বোলে তুমি ডিজেবল নহয় হয়নে নহয় তুমি চব কৰিব পাৰিবা তোমালোকৰ ওচৰতে চব হেৰি আছে
মই খালি মই পলিটিকেল লিডাৰে হওঁ এনেকৈ ভাবিব নালাগে মই এজন ভাল অফিচাৰ হ'ব পাৰোঁ মই এজন ভাল শিক্ষক হ'ব পাৰোঁ মই এজন ভাল উকিল হ'ব পাৰোঁ হয়নে নহয় মই ভাল এজন বিউটিচিয়ান হ'ব পাৰোঁ নহ'লে আপোনালোকে এটা জিমো খুলিব পাৰে মই হেল্থ কনচিয়াছ হ'ব যদি কৰিব খোজে নহয় জানো হেল্থ ইজ ৱেল্থ মই এটা জিমো খুলিব পাৰোঁ ইমানো নহয় আপোনালোকে যোগাটো আজিকালি ডিগ্ৰীত এইটো কৰ্চত হৈ গৈছে য়োগা এণ্ড ৱেলনেছ গতিকে আপোনালোকে য়োগাও শিকক যোগা শিকিও আপোনালোকে যোগা টিচাৰৰ কাৰণে আপোনালোকে পাই যাব কিয়নো স্কুল কলেজত যোগা টিচাৰ পোৱা নাযায় চেলেৰিটো ছেইম এজন টিচাৰে যিমান পায় যোগা টিচাৰো সিমানেই পায় আপোনালোকৰ যদি পঢ়াৰ প্ৰতি খেলৰ প্ৰতি মন আছে আপোনালোকে যাওক ফুটবল কোচিং ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ হ'বগৈ এইটো স্পৰ্টছ অফিচাৰ ওৱান অফ দ্য মানে ইম্পৰ্টেণ্ট পষ্ট ফৰ দোজ হু ৱান্টেড টু যাৰ মানে পঢ়াৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই তেওঁলোকে এইটো কৰিব পাৰে ডিগ্ৰীটো লৈ এইটো কৰিব পাৰে আৰু আজিকালিতো আপোনালোকে 4 ইয়াৰ ডিগ্ৰী কৰ্চত জানিছে বেলেগ বেলেগ কাৰিকুলাম আছে আপোনালোকে ফাৰ্ষ্ট ইয়াৰ কমপ্লিট কৰিলেও চাৰ্টিফিকেট পাব ছেকেণ্ড ইয়াৰটো পাব থাৰ্ড ইয়াৰটো পাব 4 ইয়াৰ কৰ্চ হয় তাৰপিছত আপোনালোকে MA অনলি 1 ইয়াৰ কৰিব লাগিব যদি আপোনালোকৰ ৰিজাল্ট হয় আপোনালোকে ডাইৰেক্ট PhD কৰিব পাৰিব মই মোৰ নিজৰ হেৰিটো নাছিলে সেই সময়ত মানে মোৰ সেই সাহসটো নাছিলে মই ক'ব পৰা নাছিলোঁ গতিকে মই চায়েন্স পঢ়িব নোৱাৰিলোঁ তথাপিও মই এতিয়া মোৰ খুব লং জাৰ্ণি কৰি মই মোৰ এমফিল কৰিলোঁ তাৰপিছত PhD কৰিলোঁ PhD কৰিও মই এতিয়াও শিকি আছোঁ আৰু মই ভাবি আছোঁ মই ভৱিষ্যতত আৰু শিকি থাকিম ইন্দিৰা বাইদেউ আপোনালোকৰ মাজত আছে তেখেত এগৰাকী ইমান উদ্যমী মহিলা তেখেতে যি ধৰণে সময়ৰ সৎ ব্যৱহাৰৰ কথা কৈছে আপোনালোকৰ বাইদেউবিলাক আছে আপোনালোকে বাইদেউবিলাকৰ ওচৰত নিজে যাব লাগিব বাইদেউ আহক মই এইটো শিকা নাই মই এইটো বুজা নাই মোক শিকাই দিয়ক মই লাষ্ট কৰিছোঁ কি মোক এনেকুৱাই ক'ব নেকি ই মোক হাঁহিব নেকি এইটো যদি আপোনালোকে ভাবি থাকে আগবাঢ়িব নোৱাৰিব আপোনালোকে আগবাঢ়িব লাগিব আপোনালোকে এতিয়া যাওক গুৱাহাটীলৈ যাওক কটন ইউনিভাৰ্চিটি চাওক বেলেগ ইউনিভাৰ্চিটিবিলাকত চাওক বেলেগ ইউনিভাৰ্চিটিবিলাকত চাওক তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক একেই আপোনালোকৰ নিচিনাই তেওঁলোকে ইমান বেছি পঢ়িব ইচ্ছা কৰে ইমান জানিবলৈ শিক্ষাগুৰুৰ কাৰণে তেওঁলোকৰ ইমান সন্মান তেওঁলোকে ক'ব নালাগে যে তোমালোকে মনে মনে থাকা তেওঁলোকে নিজে মনে মনে থাকে হয়নে নহয় আমাৰ কলেজতো তেনেকুৱা আমাৰ কলেজত কিবা এটা যদি আমি প্ৰগ্ৰাম কৰোঁ আমি ষ্টুডেণ্টক ক'ব নালাগে যে তহঁতে মনে মনে থাকাচোন কিপ ইউৰ ডিষ্টেঞ্চ বুলি ক'লে মনে মনে থাকে 2বাৰ 3বাৰ আজিলৈকে মইতো কোনোদিন কলেজত তেনেকুৱা একো প্ৰব্লেম পোৱা নাই তোমালোকে মই যেতিয়া ক্লাছ কৰোঁ সদায় প্ৰিণ্ট অফ ষ্ট্ৰাইডেঞ্চ হয় কোনো কথা নাপাতে ছেকেণ্ড কথা হৈছে যেতিয়া এক্সাম ডিউটি চলাওঁ কোনো ধৰণৰ গণ্ডগোল হয় বুলি মই শুনি পাইছোঁ কিন্তু মইতো মোৰ নিজ চকুৰে আজিলৈকে নাই দেখা খুব সুন্দৰ শৃংখলাবদ্ধভাৱে আমাৰ কলেজত ক্লাছ হয় আমাৰ ইমান ষ্টুডেণ্ট আছে আৰ্টছৰ ছায়েন্সৰ আৰু কমাৰ্চৰ গতিকে কাৰ্বি আংলঙত এতিয়া আমাৰ শিক্ষাৰ যোনটো মূল সেইটো কমি গৈছে সেইটো আপোনালোকৰ ওচৰত প্ৰত্যেকজন আপোনালোক ষ্টুডেণ্টৰ ওচৰত ৰেছপনচিবিলিটি আছে আপোনালোকে শিক্ষাৰ গাই উপাদান তিতা হ'ব পাৰে কিন্তু ইয়াৰ ফলটো সদায় মিঠা এইটো মই কোৱা কথা নহয় ডাঙৰ মনীষীসকলেই কৈ গৈছে গতিকে আপোনালোকে এতিয়া বহুত কষ্ট পাইছে ইছলামত এতিয়া ক্লাছ 9 পাছ কৰিম ক্লাছ 10 কেনেকৈ পাছ কৰিম ক্লাছ 10 পাছ কৰাৰ পিছত আপুনি ডিগ্ৰী হাই ছেকেণ্ডেৰী পাব এতিয়া CUETৰ কাৰণে আপুনি যাব লাগিব বেলেগ জেগাত CUET ফৰ্ম ফিল আপ ভালকৈ কৰিব লাগিব আপোনালোকৰ নিজৰ আইডেণ্টিটি কাৰ্ড ব্লাড গ্ৰুপ কি লাগে চব এতিয়াৰ পৰা আপোনালোকে হেৰি কৰিব লাগিব আৰু মই যেনে পাছ কৰিম আৰু থাৰ্ড ডিভিজন হ'লেই মোৰ হ'ব এনেকৈ ভাবিলে আপোনাৰ নহ'ব আপুনি মই পাৰিবই লাগিব মোৰতো 2টা হাত আছে হয়নে নহয় নহ'লে মই তোমাৰ হাত দুখন এতিয়াই কাটি থৈ যাম তাৰপিছত তুমি ডিচেবল হৈ কিনি ভৰিৰে লিখা তেতিয়া মই তোমাক চিম্পেথি কৰিম এনেকৈ ভাবিবলৈ সময় আহি গৈছে আৰু দ্বিতীয় কথাটো হৈছে আমি আজি বহুত হেপী আৰু এটা কথা মই আপোনালোকৰ আগত মানে ক'ব বিচাৰিম আমাৰ মাজত মহিলা সুনিতা উইলিয়ামছৰ নাম শুনিছে ন আপোনালোকে সুনিতা উইলিয়ামছ যোৱাকালি আহি পাইছে মহাকাশৰ পৰা তেওঁ ইমান 9 মাহ তাত আছিলে মানে নহয় আমি এটা বহুত প্ৰাউড কৰা মমেণ্ট 19 মাৰ্চত তেখেত আহি পাইছে এজন মহিলা হয় এনে স্পেচিয়েল আছে হয়নে নহয় আমি মহিলাই কি কাম কৰিব নোৱাৰোঁ তেনেকৈ ভাবিব নালাগে আৰু আগুৱাই যাবই লাগিব হয় আমাৰ পলিটিক্সতো আমি ইম্পৰ্টেঞ্চ দিব লাগিব পলিটিক্স কাৰ্ডি আংলং পলিটিক্স যদি আপোনালোকে চাই তাত মহিলাৰ স্থান বহুত কম ভাল মহিলা লিডাৰ ভাল কথা ক'ব জনা মানুহ নিব লাগিব যোনে কথা নকয় ক'ব নোৱাৰে লাজ কৰি থাকে তেনেকৈ ক'লেতো নহ'ব গতিকে এতিয়া হাতটো আপোনালোকৰ ওচৰত মই খালি কলেজত যাওঁ মই এজন লিডাৰেই হ'ম এইটো নহয় মই এজন ভাল APS অফিচাৰ হ'ম IAS হ'ম মই এজন ভাল উকিল হ'ম মই এজন ভাল লেকচাৰাৰ হ'ম আজিকালি লেকচাৰাৰ হ'বলৈ আজিকালি পে স্কেল ইউনিভাৰ্চিটিত এজন লেকচাৰাৰে 2 লাখলৈকে পায় কলেজৰ কথা মই কোৱা নাই ইউনিভাৰ্চিটিত কৈছোঁ আপোনালোকে যাওক ডিফু গভৰ্ণমেণ্ট কলেজত বা ইউনিভাৰ্চিটি ডিফু কেম্পাছলৈকে যাওক তাত ইমান পষ্ট আছে আপোনালোকে তাত কোনো এজন কাৰ্বি মানুহ নাই অকল এজন আছে ডক্টৰ আতুল গিৰি MP তেখেত হৈছে জিঅ'গ্ৰাফী তেওঁ অকল এজন আছে আপোনালোক যাওক কিয় নোৱাৰিব আপোনালোকে কিয় নোৱাৰিব কিয় থমকি ৰৈছে আপোনালোকে কিহৰ কাৰণে লাজ কৰিছে কিহৰ কাৰণে ভয় কৰিছে
মই আজি এই সময়ত যদি মই তেতিয়া সময়তে মোৰ দেউতাৰ লগত কোৱাহেঁতেন মই ডক্টৰ হ'মেই আজি মোৰ মানে ময়ো কিজানি ডক্টৰ হ'লোহেঁতেন মই নিজৰ চায়েন্স খুব ভাল পাইছিলোঁ কিন্তু মোৰ লাজ মোৰ খুব ভয় মানুহৰ লগত মই কথা ক'ব নোৱাৰোঁ কিন্তু এতিয়াতো এজ এ লেকচাৰাৰ আমিতো অনাবৰতে 500-200 ষ্টুডেণ্টৰ সদায় আমি কথা পাতিবই লাগিব ক্লাছ কৰিবই লাগিব G17টো হৈছে ইয়াতকৈ ডাঙৰ ৰুম আপোনালোকে যদি ডিফু গভৰ্ণমেণ্ট কলেজলৈ কেতিয়াবা আহে দেখি পাব G17 বুলি এটা ৰুম আছে কিন্তু হাই ছেকেণ্ডেৰীৰ কাৰণে বনোৱা হৈছে সেই ৰুমটো হৈছে ইয়াতকৈ আৰু অলপমান ডাঙৰেই হ'ব গতিকে আমি ইমান ষ্টুডেণ্টৰ লগত ডিল কৰি থাকোঁ আমাৰ তেতিয়া কোনো ধৰণৰ মাইক্ৰফোন নলওঁ আমি আমাৰ নিজৰ কথাহে আমি কওঁ হয়নে নহয় আজি মোৰ খুব ভাল লাগিছে আমাৰ ইয়াতে বিভিন্ন জনজাতিৰ ল'ৰা ছোৱালী আছে তেওঁলোকে শিক্ষাৰ মূল্যটো বুজিব লাগিব নহয় জানো প্ৰিন্সিপাল ছাৰ তেওঁলোকৰ তোমালোকৰ হাতত এতিয়াতো আমাৰো মোৰতো 40 হৈ গ'ল মোৰ 40 আপ হৈ গ'ল এতিয়া মইতো ইয়াৰ ষ্টুডেণ্ট বা ছোৱালী তেনেকুৱা নহয় হয়নে নহয় এতিয়া আপোনালোকৰ ওচৰত আপোনালোকে সেয়ে কৰিব লাগিব কাৰ্বি আংলংখন আপোনালোকে বচাব লাগিব আমাৰ এতিয়া ডেভেলপমেণ্টৰ নামত ইমান যে আমাৰ গছ কাটিছে দেখিলে মোৰ চকু পানী ওলাই ৰাস্তা দি গ'ল হয়নে নহয় কেইদিনমানৰ পিছত আপোনাৰ ল'ৰা ছোৱালী আজিতো আপুনি বিয়া হ'ব আপোনাৰ ল'ৰা ছোৱালী থাকিব আপোনাৰ গ্ৰেণ্ড চান আপোনাৰ নাতি পুতিৰ দিনত আপোনাৰ কি হ'ব তেতিয়া কিজানি গছবিলাক হেৰিত থাকিবগৈ মিউজিয়ামত থাকিব মই এইটো গছৰ নাম এইটো গছৰ নাম এনেকৈ ক'ব লাগিব আজি যদি আপোনালোকে এটা প্ৰগ্ৰেম আপোনালোকৰ নিশ্চয় স্কুলত গছ পুলি লগায় ঘৰতো আপোনালোকে যদি এটা গছ পুলি লগায় গছ পুলিবিলাকৰ নামবিলাক যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে কি কৰিব কাৰ্বি আংলঙক বচাব লাগিব আমিতো আহি অলপ টাইম আপোনালোকৰ কথা পাতিম কিন্তু ৰেছপনচিবিলিটি হৈছে আপোনালোকৰ লগত আপোনালোকে ভাল ৰিজাল্ট কৰিব লাগিব আৰু মই এতিয়া আহোঁতেই আপোনালোকৰ স্কুলৰ ৰিজাল্ট কেনেকুৱা কি আপোনালোকৰ প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিছিলোঁ তেতিয়া মই দেখা পাইছোঁ আপোনালোকৰ ৰিজাল্ট ভালেই হৈছে মই বহুত ভাল আৰু ইমান ডাঙৰ মানুহ ইয়াত পঢ়ি গৈছে আপোনালোকে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লয় আৰু এইটো কিন্তু নেভাবিব যে আছামিজ মিডিয়ামত পঢ়িছোঁ কাৰণে মই ভালকৈ ভাষাৰ কোনো হেৰি নাই আছামিজ জানিব লাগিব কাৰ্বিও জানিব লাগিব ইংলিছো জানিব লাগিব হিন্দীও জানিব লাগিব লগতে বাংলাও জানিব লাগিব হয়নে নহয় বেলেগ ভাষা জনাটো একো ডাঙৰ কথা নহয় কিন্তু ভাষাটো শুদ্ধকৈ কোৱাটোহে ডাঙৰ কথা হয়নে নহয় শুদ্ধকৈ ক'ব লাগিব জানিব লাগিব ভালকৈ আৰু ছেকেণ্ড কথাটো হৈছে আপোনালোকে সময়ৰ সৎ ব্যৱহাৰটো কৰিবই লাগিব সময়টো বহুত কম এজন পলিটিকেল লিডাৰ এজন ডাঙৰ চাইণ্টিষ্টো 24 আৱাৰ্ছে পায় তাতকৈতো 28-30 আৱাৰ্ছ নেপায় হয়নে নহয় 24 আৱাৰ্ছ পিছত আপুনি টাইম মিলাই ল'ব লাগিব হয়নে নহয় কালিলৈ আছে 21 মাৰ্চ কালি হৈছে বিশ্ব ৱৰ্ল্ড পয়েট ডে গতিকে আমাৰতো কালি এটা প্ৰগ্ৰাম আছে অনলাইনত আমি আজি এতিয়া মই গৈ বেনাৰ বনাব লাগিব হেৰি কৰিব লাগিব কিয়নো কালিলৈ আমাৰ প্ৰগ্ৰাম আছে কিন্তু তেনেকৈ আমি এটা টাইম শ্বুডিউল কৰি লৈছোঁ আমাৰ নিজৰো বহুত হেৰি থাকে কিন্তু এইটো নেভাবিব সময় নাই মই কাকো সময় দিব নোৱাৰি সময় দিব লাগিব মই কাম কৰিছোঁ মোৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে নহয় জানো মই কাম কৰিছোঁ মোৰ ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে ল'ৰা ছোৱালীৰ ওপৰতো মোৰ নিজৰ ল'ৰা ছোৱালী আছে মোৰ ষ্টুডেণ্টবিলাক তেওঁলোকক কেনেকৈ মই শিক্ষাটো দিব পাৰোঁ সেইকাৰণে মই সদায় মোৰ ষ্টুডেণ্টবিলাকক কওঁ তোমালোকে যদি মোৰ পৰা ক্লাছটো ল'ব নোৱাৰা তোমালোকৰ লোকচান হ'ব মোৰতো লোকচান ন কিয়নো মইতো দৰমহাটো পাম হয়নে নহয় গতিকে তোমালোকে যদি টিচাৰৰ ওচৰত যাব লাগিব যে মেডাম মই এইটো শিকা নাই আজি মেডাম অহা নাই মই নোৱাৰোঁ এনেকৈ নহয় তোমালোকে ক'ব লাগিব মই মোক এইটো শিকাই দিয়ক মই এইটো পৰা নাই মোক এইটো হেৰি কৰিব লাগিব আৰু লগতে আপোনালোকে ইমান ধুনীয়া সুবিধা পাইছে আপোনালোকৰ মাজত এতিয়া আহি পাইছে তেখেতে আছে প্ৰতিনিধি ডাঙৰীয়া তেখেতে ইমান নিজেও এন্থুচিয়াষ্টিক তেওঁ মানে ইমান কাম কৰিবলৈ ইচ্ছুক তেওঁক আপোনালোকে ক'ব আমাৰ এইটো ছাৰ আপোনাক ক'লেতো আপুনি সহায় কৰি দিব তেখেতে ইমান কৰি আছে আৰু আপোনালোকক কৰিব ইমান ধুনীয়া এটা অপৰচুনিটি পাইছে বেলেগ জেগা পোৱা হ'লেতো আৰু কি ক'ত কেনেকৈ ঘূৰা ঘূৰি কৰিব লাগিব ইমান ধুনীয়া সুবিধা পাইছে আপোনালোকে ক'ব আমাক এনেকুৱা কৰি দিয়ক তেখেতে ইমান ধুনীয়াকৈ আপুনি মোৰ লগত অলপ টাইমত মই লগ পাইছোঁ তেখেতে মোক ইমান সুন্দৰকৈ কৈ দিছে যে আমি এনেকুৱা সুবিধাবিলাক পোৱা নাছিলোঁ সেইটো দিনত মোৰ লাজো লাগিছে ক'বলৈ মোৰ নিজৰ ৰিলেটিভ তথাপিও আৰু মই কৈছোঁ হয়নে নহয় গতিকে মই আশা কৰিছোঁ আপোনালোকে যে কাৰ্বি আংলঙৰ নতুন দিগন্ত আৰু আপোনালোকে ডিফুত যদি যায় মেট্ৰিক যদি পাছ কৰি যদি মই চায়েন্স নকৰোঁ IITও আছে তাৰপিছত আদাৰ কাৰিকুলাৰ এক্টিভিটিছবিলাক আছে আপোনালোকে তাতো জইন কৰিব পাৰে এতিয়া যেনেকৈ ধৰণৰ লেবৰেটৰী টেকনিচিয়ান ল'ব পাৰে ব্লাড টেষ্ট কৰিব পৰা সেইটো কোৰ্চ আছে সেইটো কৰিব পাৰে আৰু ইণ্টাৰেষ্টিং কথা আছে ইউনিচেক্স
ইউনিসেক্স যেটো পাৰ্লাৰ তাত ল'ৰা আৰু ছোৱালী পাৰ্লাৰৰ আজিকালি ইমান হেৰি হৈছে পাৰ্লাৰো আপোনালোকে ল'ব পাৰে ল'ৰা বুলি ছোৱালী বুলি নহয় তাৰপিছত আপোনালোকে হেৰিও যাব পাৰে এয়াৰলাইন্সতো যাব পাৰে এয়াৰলাইন্সো এটা ভাল হেৰি হয় হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে তাতো যাব পাৰে পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় হয়নে নহয় সেইটো আপোনালোকে যাব পাৰে তাৰপিছত বেলেগ বেলেগ ধৰণৰ ফিল্ড আছে একৰ্ডিং টু আপোনাৰ টেষ্ট কেনেকুৱা নাই মই যদি এজন প্ৰফেচাৰ হ'ব বিচাৰিছোঁ বুলি ক'লেতো আপুনি আপোনাৰ 100%টো দিব লাগিব আপুনি পঢ়িবই লাগিব মোৰ মনটো এয়া এনেকৈ আপোনালোকৰ চকুটো ইফালে ইফালে গ'লেই নহয় এনেকৈ হ'লে নহ'ব আপোনালোকে মনটো স্থিৰ কৰিবই লাগিব মোক এয়া মাতিছে এতিয়া যাব লাগিব এনেকুৱা নহয় মই মোৰ আগতে হোমৱৰ্কটো কৰিম তাৰপিছতহে মই যাম বুলি আপোনালোকে ভাবিব লাগিব চ' দিছ ইজ মাই ৰিকুৱেষ্ট টু অল মাই ডিয়াৰ ষ্টুডেণ্টছ দেট ইউ শুড obey your guardian first obey to your guardian and whenever you go outside with your friend you have to give information আপোনালোকে ফটককৈ গুচি নাযাব কোনোবা মাতিলে মই আজি মোৰ এই লগৰীয়াৰ লগত মই ইয়াত গৈছোঁ ডকমকাত গৈছোঁ মই মোৰ লগৰীয়াৰ লগত পাৰ্কৰ পৰা মই আকাশীগংগাত গৈছোঁ তাত নেট নাথাকিবও পাৰে হয়নে নহয় আপোনালোকে প্ৰপাৰ ইনফৰ্মেশ্যন দি যাব হয়নে নহয় কোনোবা বেলেগে আপোনাক লৈ যাব পাৰে বা হেৰিও কৰিব পাৰে হয়নে নহয় গতিকে স্পেচিয়েলি ছোৱালীবিলাক আৰু আপোনালোকে নিজক ৰক্ষা কৰিবলৈ ছোৱালীবিলাকে মাৰ্চিয়েল আৰ্টিষ্ট শিকিব পাৰে আৰু মাৰ্চিয়েল আৰ্টৰ ট্ৰেইনাৰো হ'ব পাৰে তাৰপিছত আপোনালোকে ভিডিঅ'গ্ৰাফিও শিকিব পাৰে বহুত কি কয় ভিডিঅ'গ্ৰাফিও শিকিব পাৰে তাৰপিছত আপোনালোকে এংকৰিং কৰিব পাৰে তাৰপিছত গুড আপোনালোকে ৰেডিঅ' নিউজ ৰিডাৰ হ'ব পাৰে নিউজ মই আগতে দূৰদৰ্শনত মই অস্থায়ী আছিলোঁ দূৰদৰ্শনত প্ৰথম চাকৰি আছিলে নিউজ ৰিডাৰ হ'বলৈ আপোনাৰ ভইচটো ভাল হ'ব লাগিব আপুনি ধুনীয়াকৈ কথা ক'ব লাগিব কিন্তু সেই সময়ত তেতিয়া ডিপুৰ পৰা যোৱা বহুত কষ্ট হয় ক্লাইণ্ট চুপাৰত যাব লাগে পইচা মাত্ৰ 350হে দিয়ে গতিকে ইমান কম পইচাৰ লগত মোৰ কাৰণে সম্ভৱ হোৱাৰ কাৰণে মই এইটো চাকৰিটো এৰি দিলোঁ তাৰপিছতে মই APSC দিলোঁ APSC দি কিনি মই প্ৰিজন ৱেলফেয়াৰ অফিচাৰ হ'লোঁ সেইটো মই ট্ৰিটমেণ্ট কৰাৰ পিছত মই তাৰপিছত আকৌ মই জেইলাৰ হৈ গ'লোঁ চেণ্ট্ৰেল জেইল নগাঁও তাৰপিছত মই আকৌ APSC দিলোঁ APSC দি কিনি মই এতিয়া এছিষ্টেণ্ট প্ৰফেচাৰ চাকৰি কৰি আছোঁ ডিফু গভৰ্ণমেণ্ট কলেজত মই এইটো চাকৰি কৰি এতিয়া DCP হৈ কিনি মই গুৱাহাটীত আৰামছে বহি থাকিব পাৰিলোহেঁতেন কিন্তু মই এইটো কাৰণে যে মোৰ ল'ৰা ছোৱালীবিলাক মইহে অকলে আৰামত থাকিম হয়নে নহয় আজিতো মোৰ চাৰিওফালে কোণে বায়ে গাড়ী মোৰ ধুনীয়া কোৱাৰ্টাৰ হয়নে নহয় মইতো আনকি মোৰ পুলিচে আকৌ ধৰিবলৈ গুচি আহিছে কিয়নো মোৰ ফিটনেছ চাই আমাকতো ট্ৰেইনিঙত কোৱা শিকোৱা হয় ফিটনেছ মোৰ কিবা বেমাৰ আছে নেকি মোৰতো কোনো বেমাৰ নাই গতিকে মই পলাই আহিব লগা হৈছে কিয়নো মোক লিয়েনতে মই আহিছোঁ তেওঁলোকে মোক আকৌ কৈছে আপুনি আহক সেই আগৰ বস্তুলৈ ঘূৰি আহক কিন্তু মই মোৰ নিজৰ কমিউনিটি I have a dream মোৰ এটা ড্ৰিম আছে যে মই মোৰ নিজৰ মানুহবিলাকক কেনেকৈ মই এষাৰ কথা কৈ তেওঁলোকক মটিভেট কৰিব পাৰোঁ মোৰ তাৰ বাহিৰে মোৰ একো নাই মইতো এজন শিক্ষক এতিয়া শিক্ষকৰ কোনো বাহিৰা পইচা নাথাকে ইনকাম নাথাকে কিন্তু আমি আমাৰ শিক্ষাৰে তোমালোকক উজ্বলাই দিম আমাৰ যদি এজন কাৰ্বি ল'ৰা ছোৱালীক যদি মই এষাৰ মোৰ কথাৰে যদি তেওঁলোকক প্ৰভাৱিত কৰিব পাৰে তেওঁলোকক যদি ভাল কিবা এটা দিশলৈ লৈ যাব পাৰে মোৰ এইটোৱে মোৰ অন্তৰ আশা গতিকে মানে মোৰ মাও তেতিয়াৰ দিনতে কটনত পঢ়া আছিলে মায়ে কিন্তু কাৰ্বি লেডিজ হোৱাৰ কাৰণে দেউতাকো ষ্ট্ৰিক্ট হোৱাৰ কাৰণে মা মানে কি কৰিব নোৱাৰিলে কি কয় চাকৰি কৰিব নোৱাৰিলে কিন্তু তেতিয়াৰ দিনতে তেওঁ কটনৰ পৰা গ্ৰেজুৱেট আছিলে তেতিয়াৰ দিনত গ্ৰেজুৱেট মানে কেনেকুৱা হ'ব আৰু কটনত মই নিজে কটনত পঢ়িব পোৱা নাই মোৰ নিজৰ মানে মোক কিন্তু পৰিছিলে মানুহ পঢ়িব নোৱাৰিলোঁ গতিকে মোৰ এটা ড্ৰিম আছিলে যে ডক্টৰ হোৱা কিন্তু সেইটো মানুহ ডক্টৰ নহ'লেও যে আমাৰ মাজত জেনিফাৰ আছে জেনিফাৰে ইমান ধুনীয়াকৈ কয় আমি যেতিয়া প্ৰগ্ৰামবিলাকক মাতোঁ তাই নিজৰ কৰ্মসংস্থাপনৰ মানুহটো আহি মেণ্টেল হেল্থ তাৰপিছত কেনেকুৱা বেমাৰত কেনেকৈ ধৰণৰ মানে হেৰি কৰিব পাৰে ন আমাক এনেকুৱা ধৰণৰ মানে তাই ক'ব পাৰে আৰু তাইৰ কেৰিয়াৰটো চালে মানে আমি ইমান ভাল পাওঁ আৰু গৰ্ব কৰোঁ যে তাই কেতিয়াও লোৱা নাই ন তাই ধুনীয়াকৈ পাছ কৰি আহি মাক বাপেকৰ নামটো উজ্বলাইছে গতিকে জেনিফাৰে যদি পাৰিছে আপোনালোকেও পাৰিব হয়নে নহয় আপোনালোকৰ মাজত এইটো পটেঞ্চিয়েলটো বহুত আছে আৰু আপোনালোকে এনেকৈ আপোনালোকে আগবাঢ়ি যাব লাগিব আৰু আগবাঢ়ি যোৱাত আপোনালোকে বহুত অবষ্টিকেল পাব বাধা পাব হয়নে নহয় আপোনালোকৰ যদি কিবা কোৱাৰি থাকে কিবা যদি প্ৰব্লেম থাকে যে মেডাম মই হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছত কি পঢ়িম মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই আপোনালোকে নিশ্চয় সহায় কৰি দিম ডিফুলৈ আহক ডিফু কলেজত পঢ়ক নহ'লে বা নগাঁও কলেজত যাওক য'ত কম্পিটিশ্যন হয় যোৰহাটত যাওক যোৰহাটটো যে পঢ়াৰ কাৰণে ভাল হয় তেজপুৰলৈ যাওক দৰং কলেজ আছে য'ত আপোনালোকে পাৰে নিজৰ সামৰ্থ্য মতে মাক দেউতাকক একদম কষ্ট দি মোক এইটো বাইক লাগিব মোক এইটো মোবাইল লাগিব সেইটো নহয় মই এটা 2 লাখ টকাৰ এটা মই মোবাইল ল'ব পাৰোঁ মই নাই লোৱা কি কৰিম 10,000 টকাৰটো কামত শুনাই পায় হয়নে নহয় 2 লাখ টকাটো যে ল'লেহে মই
একে ধনী হ'বইতো নহয় হয়নে নহয় নিজৰ আগতে টু ষ্টেণ্ড ইয়ৰ টু ফিট আগতে নিজে সক্ষম হৈ লোৱা তাৰপিছতহে ল'ব লাগে মা দেউতাকক জুলুম কৰি লোৱাটো উচিত নহয় বুলি ভাবোঁ হয়নে নহয় গভৰ্ণমেণ্টে তোমালোকক ইমান সুবিধা দিছে ন এতিয়া চাইকেল দিব ইমান সুবিধা আৰু আমিতো ডিফুত চাইকেল চলাবলৈ মইতো বিৰাট ভাল পাওঁ চাইকেল মোৰ এটা হবি হয় য়োগা আৰু চাইকেলিং মোৰ হবি হয় কিন্তু মই চাইকেল চলাব নোৱাৰোঁ ডিফুত কিয়নো বেছি আপ ডাউন হয় ন কিন্তু আপোনালোকে ইমান হেপি যে ইমান ধুনীয়া ন ইয়াতে চাইকেল চলাব পাৰিব ধুনীয়াকৈ যাব পাৰিব আপোনালোকে এই সুবিধাবিলাক লওক খালি সুবিধাতে সীমাবদ্ধ হৈ নাথাকিব তাৰ পৰা উৰিব লাগিব মনটো এনেকুৱালৈ মই নোৱাৰিম নাভাবিব কিয় নোৱাৰিম সেইটোৱে আপোনালোকে মনত হিচাপে লওক মই মোৰ ইমান দীঘলীয়া স্পিচটো মই আকৌ দীঘলীয়া নকৰোঁ কালিলৈ এটা আমাৰ মানে কবিতাৰ হেৰি আছেতো কালিলৈ কবিতাৰ দিৱস আছে মই কেইটামান অসমীয়াৰ ওপৰত আৰু ইংলিছত কৈ যাম সফলতা পোৱাৰ বাবে অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বিকল্প নহয় এইটো কথা সদায় মনত ৰাখিব There is no substitute for preservation and hard work to achieve success. সপোন দেখিবলৈ কেৱল চকু নহয় হৃদয়টো লাগে Dream are not just seen with the eyes, they need the heart too. তুমি যদি নিজকে বিশ্বাস কৰা তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে তোমাক ৰোধ কৰিব নোৱাৰে If you believe in yourself, no force in the world can stop you. অসফলতা হৈছে সফলতাৰ চিন প্ৰতিটো হেৰুৱা সুযোগ নবীন সফলতাৰ নতুন দিশ খোলে Failure is the leader of success. Every lost opportunity opens a new path to achievement. জীৱন এটাই যুঁজ এই যুঁজত কেৱল ধৈৰ্যশীল আৰু সাহসীজনে জয়ী হয় Life is a battle and only the patience and the brave emerge victorious. তাৰ ভিতৰতে মই এটা মোৰ নিজে লিখা এটা কবিতা মই আপোনালোকৰ আগত গাই দিম এটা ইংলিছৰ motivational poem for students. Rise and shine, dream big, aim high, spread your wings and touch the sky. Failure comes, but don't you fail. Every step will bring you near. Hard work, patience, your guiding light. Turn the darkness to shining bright. The road is tough, the path is long, but in your heart, keep faith strong. Reach again, don't ever stop. With courage, you will reach the top. Believe in you, keep moving on. Your journey to success has just begun. আসামিকতো মই লিখি দিছোঁ এইটো এটা অসমীয়াতে এই কবিতাটো মই ইংলিছৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছোঁ সপোন দেখিবা আৰু আগবাঢ়ি যোৱা আকাশ চুব খোজা পাতি ধৰি নেৰাখিবা বৈধতা আহিব ভয় নকৰিবা প্ৰতিটো খোজে সফলতা আনিব চম ধৈৰ্য তোমাৰ শক্তি আলোক আনিব আন্ধাৰৰ ৰাতি পথ কঠিন সাজু দীঘল বিশ্বাস ৰাখা মন কৰিবা স্থিৰ পুনৰ উঠিবা নেহেৰুৱাবা জয় বিচাৰি পাবা আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱা সফলতা সফলৰ কথা এই মোৰ প্ৰেৰণা এইখিনিকে কৈ মোৰ এই চমুভাষণ ইয়াতে সামৰিছোঁ মই ইয়াতে মই চবকে ধন্যবাদ জনাব খুজিছোঁ তেওঁলোকে যে মোক ইমান সুন্দৰকৈ শুনি আছে ষ্টাফসকল ষ্টুডেণ্টসকল আজি ছাৰৰ পৰা ক'ব পাইছে যে আপোনালোকৰ ষ্টুডেণ্ট আজি বহুত কম আছিলে তথাপিও ইয়াৰ মাজতো যে আপোনালোকে ইমান ধৈৰ্য সহকাৰে শুনি আছে ষ্টাফ তাৰপিছত আমাৰ ইয়াতে মঞ্চত উপবিষ্ট সকল বাইদেউ ছাৰসকল ইমান ধৈৰ্যৰে মোৰ কথাখিনি শুনিছে তাৰ মাজত যদি মোক কিবা ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰি দিব কিয়নো মই নিজেও এতিয়া নিজকে এতিয়াও মই শিকি আছোঁ বুলিয়ে ভাবি আছোঁ মই নিজকে মই খুব যে জানিছোঁ এনেকৈ ভবা নাই লাষ্টে লাগিছে মোৰ ফটো চটো দেখি মইতো বিৰাট লাষ্টে পাইছোঁ মই আৰু কাৰ্বি আংলং লাইভকো মই ধন্যবাদ দিছোঁ তেওঁলোকে তাতে দিছে সুবিধা আৰু সুযোগ দিছে মোৰ মানে মোৰ এইমেই হৈছে মই নিজে মোৰ নিজৰ জাৰ্ণিটোৰ পৰা মই ইয়াতে গুচি আহিছোঁ শিক্ষাৰ লাইনত মই এটা ডিফেন্স ছাৰ্ভিচৰ পৰা আহি গৈছোঁ ইয়াতে লাইনলৈ গতিকে মানে মোৰ মতই হৈছে এনেকৈ আমাৰ কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীক এটা যদি বৰ্ডৰে এটা যদি শব্দৰে যদি তেওঁলোকক মটিভেট কৰিব পাৰোঁ সেইখিনিতে মোৰ ছাকচেছ হ'ব বুলি মই ভাবিছোঁ গতিকে তোমালোকেও আজি যে এইখিনি কথা আপুনি ইন্দিৰা বাইদেৱে কোৱাৰ নিচিনা আজি যে তোমালোকে শুনিছা ভাবিছা এই আৰু কি কথা শুনিছোঁ কিনো কৈছে বা এই মোৰ কিমান নিচিনা লাগিছে ঘৰত কেতিয়া গৈ পাম ন কিন্তু এতিয়া যেতিয়া 40, 43, 45 হৈ যাব আমাৰ সময়ৰ বয়সৰ হৈ যাবা তেতিয়া তুমি গম পাবা যে সেই কথাটো সেইদিনাখন এজনী বাইদেৱে কৈ গৈছিলে সেই কথাটো আজিহে মই অৰ্থ দেখিছোঁ লগৰীয়া এতিয়া বয়সত হিচাপে নেৰাখিব আগতে নিজৰকে আগতে ইকনমিকেলি ষ্টেণ্ড কৰিবা দেই তোমালোকে হয়নে নহয় একো লাভ নাই মই যি দেখিছোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ নিজে যদি ইকনমিকেলি আগবঢ়াই নাযায় ভাল হোৱাটো থাকিব
আগত নিজক সাকসেসফুল কৰি ল'ব লাগিব তাৰ পিছতহে নিজৰ হেৰি হৈ যাব দেই আৰু আমাৰ মাজত এতিয়া ইমান ধুনীয়া আছম ৰংপি নিচিনা ষ্টুডেণ্ট আছে ইয়াৰ মাজত বহুত কবি থাকিব ৰাইটাৰ থাকিব ফুটবলাৰ থাকিব আৰ্টিষ্ট থাকিব তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব তেওঁলোকে আমাৰ কাৰ্বি আংলঙৰ নতুন গুৰি ধৰোঁতা হয় তেওঁলোক আগুৱাই যাওক তোমালোকৰ ভাল হওক আৰু ভৱিষ্যতে খুব সুন্দৰ হওক কাৰ্বি আংলঙৰ ভাল হওক এইখিনিকে কৈ মোৰ সভাপতিলৈ মই সামৰিছোঁ আৰু আপোনালোকক পুনৰ লগ পাম ডিফু থাকিব আপোনালোকে আমাৰ ডিফু কলেজতো চাবলৈ আহিব নিশ্চয় তাৰপিছত মই এইখিনিকে কৈ মোৰ সভাপতিলৈ মই সামৰিছোঁ কাৰ্ডম ঘৰুৱা Photo please. Principal sir. Photo please. Thank you so much, sir. Photo camera. Thank you so much. First, second, third prize আমি award দিবলৈ ওলাইছো আৰু sir প্ৰথম আমি থাৰ্ড প্ৰাইজ ফলো কৰা যাম টেলিফোনিক টিভি আছে নেকি আপোনালোকৰ মাজত টেলিফোনিক টিভি থাৰ্ড প্ৰাইজ আছে নেকি দুমা কোৱা তাৰপিছত এই ড্ৰয়িং কম্পিটিশ্যন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজ মানি ডনাৰ আমাৰ বোৰ্ড চেয়াৰমেন প্ৰতিনিধি ডাঙৰীয়া তেখেতে প্ৰদান কৰিছে তেখেতে স্পন্সৰ কৰিছে গতিকে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই প্ৰাইজটো দিব আমাৰ শ্ৰী প্ৰতিনিধি ডাঙৰীয়া বোৰ্ড চেয়াৰমেন हालांकि सिनेरी से क्या दी कलांगो सिनेरी में क्या चलो लो सेकंड प्राइज goes to Asam Rompi doma wow এই প্রাইজটি প্রদান কৰিব আমাৰ চিফ গেষ্ট ডক্টৰ কানক বিনীত ৰাখি ফটো অলরাউন্ডার ডে কেন ইয়ার অফিসার তো আসা না আমি চিনি না চিনিমা আমরা সব Sonita Rompipi. Doma. Sonita Rompipi. Oh. First prize. Pick up in our day.
Follow Anna. Okay. Sure. Thank you so much, man. Akasi Gonga school আছে না? কি কোন স্কুল আছে? Akasi Gonga. তোমালোকৰ এতিয়া কাৰ্বি আংলং লাইভৰ পৰা তোমালোকলৈ উপহাৰ প্ৰদান কৰিব বহি আৰু কলম লগতে কাৰ্ডবোৰ্ড নামসমূহ মই ঘোষণা কৰিম আৰু তোমালোকে আহি লৈ যাবাহি Class 6 Dearest Sagbiti, Class 6 Thank
লেডিজ থাকে বয়স 3জন পাব আৰু ছোৱালী 3জন বৰ্তমানৰ কাৰণে আছে পিছত নেক্সট পৰ্যায়ৰ হাতত হ'ব আপুনি নিজে এনাউন্স কৰিব আমি distribute the free seconds. Okay, man. You stand here. In front of one. Ready, second. Okay, man. This is the target. Let's come. This is here. Let's come. Asam Rambi. Stand by 10 seconds. Awesome to fight. Sarmo Lonam. Stand up. Stand by it. 10 seconds. Moving the Sorghani. Please come. Come on. I request Sudhika sir, our guest, Arumini Bayo, and Ramari Bayo, come here. Horizon Inti. Please come. Horizon Inti. Please come here. Our case, Puri sir, Arumini Bayo, Ramari Bayo, Sudhika sir, please come here. आपलोगे सेकंड के लिए हेल्प करियो हमारे इन्हें करो अपन किसी को लो और सब कियो पूरा हाथ सपोर्ट बना सोए सेकंड तो सगाई लो इधर बाहर Thank you. Please second and distribute all our get Arumini Bayo. Absolutely. Thank you. Okay, sir.